ব্লেক মেজিক বা এনেকুৱা নিগেটিভিটি ভূত প্ৰেত ইত্যাদি যিবিলাক চৰ্চা চলি থাকে সেইবিলাকৰ লগত ক্ৰিষ্টেল চামহাও ৰিলেটেড বা কেনেবাকৈ এফেক্ট কৰিব পাৰেনে? মই যদি কওঁ ক্ৰিষ্টেলে ব্লেক মেজিক আঁতৰাব কাৰণে আপুনি আত্মাৰ লগত কথা পাতে বুলি ক'লে, এইটো কি বুলি কয়? এইটো আপোনাৰ মোৰ যদি কিবা জানিবলৈ মন যায় আপুনি কথা পাতি কৈ দিব পাৰিব? নাই, তেনেকৈ কৰা নহয়। কেনেকৈ? নহ'লেতো চবেই ক'ব মোৰ দেউতা ঢুকাইছে, কথা পতাই দিয়া। আকাশিক ৰেকৰ্ড, হোৱাট ডাজ ইট মিন? ৰিলেশ্যনশ্বিপত যদি প্ৰব্লেম হৈ যায় ক্ৰিষ্টেলে ঠিক কৰি দিবনে? কৰিব পাৰে। আৰু ক্ৰিষ্টেল দিয়াৰ পিছত মাত ফুটি গৈছে। সেই যে ব্লু কালাৰ ষ্ট'নটো যে পিন্ধি থাকে ছালমান খানৰ ব্ৰেচলেট, সেইটো দেট ইজ ফিৰোজা ষ্ট'ন। আৰু এটা কথা মই জানিম, বহুতে কয় যে ব্ৰেচলেটডাল ছিগি গ'লে কাম নাই কৰা, বাছ সেইটো কাৰণে ছিগি গ'ল, সেইটো কাৰণে পেলাই দিব লাগে। তাৰ বিষয়ে আপুনি কি বুলি ক'ব? এইটো চাওক, আপুনি এনেকৈ চাওক, এইটো পাথৰ হয় ন, গোটা পাথৰ হয়। মাই গড। হৈছেনে? Thank you so much. Okay. নমস্কাৰ আৰু নতুন এটা পডকাষ্ট। ইতিমধ্যে আপোনালোকে অকণমান গম পালেই ন। চাওক, 15 বছৰৰ পৰা চৰ্চা কৰি আহিছে এগৰাকী আলহীয়ে বা গেষ্টে ক্ৰিষ্টেলৰ বিষয়ে। আজি আমাৰ মেইন টপিক হ'ব, আৰু লগতে আৰু কিছুমান কথা আছে যিখিনি তেওঁ চৰ্চা কৰে, বাণিজ্যিকভাৱে নহয়, তেওঁ চিলেক্টিভ কিছুমান মানুহৰ বাবে কৰে। কেলৈ কৰে আমি জানিম। ক্ৰিষ্টেলে কি কাম কৰে, কিমান হাই লেভেল মানুহৰ মাজত এইটো মানে চৰ্চা, আৰু দেশ বিদেশৰ ক্লায়েণ্ট তেখেতৰ ওচৰলৈ আহে আৰু কিয় আহে। ক্ৰিষ্টেলে এজন মানুহৰ জীৱনটো ভাল কৰিবলৈ কেনেকুৱাকৈ কি প্ৰকাৰে কাম কৰে, সকলোখিনি মিলাই এটা বেলেগ ধৰণৰ কথোপকথন আজি আমাৰ মাজত হ'ল। আৰু এই পডকাষ্টটোত আপুনি নিজে গম পাব যে আমি যে ক্ৰিষ্টেল যে পিন্ধো, কিছুমানে যে লাম্বা লাম্বা পিন্ধে, এইখিনি কিমানখিনি পিন্ধাটো ভাল হয়নে নহয়, এইখিনি কি ইম্পেক্ট কৰে, সৰু ল'ৰা ছোৱালীৰ ক্ৰিষ্টেল বহুতে দি পেলাই কি অৱস্থা হৈছে, কাৰোবাৰ মাত নুফুটে, তাৰ কাৰণে ক্ৰিষ্টেলে সহায় কৰে নে নকৰে, তাৰে আদি কৰি বিভিন্ন ধৰণৰ বেমাৰ, আমাৰ 7টা চক্ৰই কি বেমাৰ কেনেকৈ ছল্ভ কৰে, আৰু ক্ৰিষ্টেল কেনেকৈ পিন্ধিব লাগে। মেইন কথাটো হৈছে ক্ৰিষ্টেল বহুতে ৰেইকি বুলি ভাবে, আচলতে এইটো হয়নে নহয়, আৰু তাক কেনেকৈ প্ৰগ্ৰেমিং কৰে, এই গোটেইখিনি বৰ বেলেগ ধৰণৰ আজি কথোপকথন হ'ল। আৰু এই মানে আমাৰ যি আজি পডকাষ্টটোত আপুনি নিজে ক'ব শুনি উঠাৰ পিছত যে ৰিয়েলি এটা ভেলুৱেবল পডকাষ্ট, কাৰণ মই নিজেও নজনা কথা কিছুমান আজি ইয়াত গম পালোঁ। গতিকে আহক আমি এই বিশেষ ব্যক্তিগৰাকীক স্বাগতম জনাওঁ। মিছেছ আইৰা, তেওঁ আচলতে অসমৰে, তেজপুৰৰে জীয়ৰী, অসমৰে হয় কিন্তু গুৰগাঁৱত ছেটেলড, আৰু আজি 15 বছৰৰ পৰা এইবিলাকৰ লগত জড়িত হৈ আছে, চৰ্চা চলাই আছে, আৰু তেখেতৰ ক্লায়েণ্ট বিশেষকৈ অসম বা দেশতকৈ বেছি বিদেশৰ। আৰু তেখেতে অৰিজিনেল কি কাম কৰি আছে জানি আচৰিত হ'ব। গতিকে আহক তেখেতক ৱেলকাম জনাইছোঁ। অ'কে, ফাইনেলি আমাৰ লগত আছে আইৰা বাইদেউ। ৱেলকাম জনাইছোঁ আমাৰ পডকাষ্টত। ধন্যবাদ। ইমান দূৰৰ পৰা আহিছে গুৱাহাটীলৈ, বিভিন্ন কামৰ মাজত এখন সময় দিয়াৰ বাবে বিশেষকৈ ধন্যবাদ। আৰু আপোনাৰ নাম শুনি আছিলোঁ আচলতে, ঠিক আছে, মানে বেলেগ পডকাষ্টতো পাইছোঁ, আৰু মই যেতিয়া গুগলত চাৰ্চ কৰোঁ আপোনাৰ নামটো আহে, তেতিয়া মই খুব চালোঁ, তেতিয়া দেখিলোঁ যে আপুনি বহুত বছৰৰ পৰা কৰি আছে, এক্সপিৰিয়েঞ্চড, আৰু মানে বিভিন্ন ছেক্টৰত কৰি আছে ন। তো মই আপোনাৰ মুখৰ পৰা জানিব বিচাৰিম, হয়তো চাগে মই কিবা থাকিও গৈছে, আপুনি মানে কিহত কৰে, বিশেষকৈ ক্ৰিষ্টেলৰ বিষয়ে আজি ৰাইজেতো গম পাইছেই, যে ক্ৰিষ্টেলক লৈ পেলাই আমি সুধিম। তাৰ উপৰিও আপোনাৰ যদি ইন্ট্ৰডাকশ্যনটো ইন শ্বৰ্ট যদি ক'বলৈ যাওঁ। মই নিজকে এনাৰ্জি হিলাৰ বুলি কওঁ। এনাৰ্জি হিলাৰ মানে আমি সকলো এনাৰ্জি ন, চ' এনাৰ্জিত যিয়ে ডিষ্টাৰ্বেঞ্চ হয়, এষ্ট্ৰলজি থ্ৰু দি হওক, টেৰ' থ্ৰু দি হওক, বা ক্ৰিষ্টেল হিলিং বা ৰেকি হিলিং, সেইটো থ্ৰু দি মানুহৰ এনাৰ্জিটো হিল কৰিবলৈ মই হেল্প কৰোঁ। আচ্ছা। চ' মই এষ্ট্ৰলজি, নিউমৰলজি, টেৰ', এঞ্জেল কাৰ্ডছ, 7 চক্ৰা, হিলিং আৰু স্কেন দুটাই কৰোঁ। তাৰপিছত মই পাষ্ট লাইফ ৰিডিং কৰোঁ, আকাশিক ৰেকৰ্ড থ্ৰু সেইটো কৰোঁ, আৰু লাষ্টলি মই মিডিয়ামশ্বিপ কৰোঁ। অ'কে, এতিয়া দুটামান ছেক্টৰ ধৰিম, গোটেইখিনি সুধিটো আজি শেষ কৰিব নোৱাৰোঁ, পাছে পৰ্যায় সময়লৈ আহিব। এতিয়া হ'ল ক্ৰিষ্টেল। মই যিহেতু এইটোৰ লগত অকণমান ময়ো জড়িত, কিন্তু মই সেইখিনি ৰাইজক ক'বলৈও যোৱা নাই আৰু নকওঁ, কিন্তু যিমানখিনিলৈকে মই জানো যে মানুহে ক্ৰিষ্টেল বুলি ক'লে এটা ৰেইকিকৰণী বুলি সোধে। সেইটো মিছকনচেপশ্যন এটা বহুত আছে আমাৰ সমাজত। ৰাইট। আৰু মানে কি, যেনেকৈ জেম ষ্ট'ন দিলে এষ্ট্ৰলজাৰে দিছে বুলি ভাবে, আচলতে আপুনি কি বুলি ভাবে ক্ৰিষ্টেল কি, তাৰ ডেফিনিশ্যন বুলি ক'লে কি বুলি ক'ব? ক্ৰিষ্টেল ছেমি প্ৰেচিয়াছ ষ্ট'নছ হয়। অ'কে। যিবিলাক আমাৰ জেম ষ্ট'ন সেয়া প্ৰেচিয়াছ ষ্ট'নছ, খুব ৰেয়াৰলি পোৱা যায়, সেইকাৰণে ইমান দাম আৰু প্ৰেচিয়াছ। মানে যিখিনি জেম ষ্ট'ন এইখিনি ধৰা আমাৰ খুব প্ৰেচিয়াছ। কাৰণ বহুত কম পোৱা যায় সেইটো, আৰু সেইটো মাইনিং প্ৰচেছত বহুত সময় লাগে। অ'কে। সেইকাৰণে জেম ষ্ট'নছ, আৰু দামটো বেছি। আচ্ছা। আৰু পাৱাৰো বেছি। আৰু ক্ৰিষ্টেলছো বহুত দামী দামী থাকে, কিন্তু আমি যোনটো বেছি মেজৰলি ইউজ কৰোঁ সেইবোৰ মাইন্সত
বেছিকৈ পোৱা যায়, এবাণ্ডেণ্টলি পোৱা যায়, Okay. সেইকাৰণে দামটো অকণমান জেমষ্ট'নতকৈ কম। আচ্ছা, কামটো ছেইম কাম দিয়ে, হাউ? একজেক্ট ছেইম দিয়ে। মই আজি আপোনাক মানে ছাবষ্টিটিউট জেমষ্টনৰ ছাবষ্টিটিউট ক্ৰিষ্টেলছ আছে, হয়। আপুনি যদি পিন্ধে আপোনাক চিমিলাৰ কাম দিব, কিন্তু মাৰ্কেটটো তেনেকুৱা বনোৱা গৈছে একচুৱেলি। অ'কে, মানে এতিয়া মই যদি ৰক্তপ্ৰবাল, মই আপোনাৰ পৰা জাষ্ট শুনিব বিচাৰিছোঁ, এতিয়া যদি এইটো ৰেড কৰে বা ৰক্তপ্ৰবাল, তো ৰক্তপ্ৰবাল মংগলৰ কাৰণে পিন্ধে, তো আপুনি ইয়াৰ ছাবষ্টিটিউট কি বুলি দিব? ইয়াৰ আপুনি এগেট ষ্ট'নছ আহে অৰেঞ্জ কালাৰৰ, সেয়া হয়। পিন্ধিব পাৰে, চিমিলাৰ কাম দিব। একে সমান দিন মানে চিয়'ৰ 100% আপোনাৰ ওচৰত তাৰ ওচৰত তাৰ মানে আপোনাৰ যি এক্সপিৰিয়েঞ্চ, সেই এক্সপিৰিয়েঞ্চখিনিও আমি ৰাইজক শ্বেয়াৰ কৰিম। এতিয়া ক্ৰিষ্টেলছ কিমান টাইপৰ আছে? টোটেল গোটেই পৃথিৱীত যদি আমি চাব যাওঁ 17,000 ভেৰাইটি অফ ক্ৰিষ্টেল পায়। 17,000? আমি জানো কেইটা, 20টা 25টা, গুগল কৰিলে একেটাই নাম পাব। আচ্ছা। হাজাৰ হাজাৰ আছে ক্ৰিষ্টেলছ। ক্ৰিষ্টেল 17,000 ভিতৰত, মইতো আপুনি ক'লেই 17,000 ভিতৰত, মই ক্ৰিষ্টেল গোটেইবোৰতো নামটো ক'বতো পচিবলো নহয়, আৰু মই বেছিক কথাখিনিও মই এতিয়া নুসুধোঁ, যিখিনি এইকেইটা এই 10টা এই 50টা বুলি। খুব কোনটো পপুলাৰ কি এতিয়া মাজত পাইৰাইট আৰু ৰ'জ কোৱাৰ্টছৰ বাদে? এতিয়া টাৰ্কইজৰ খুব ডিমাণ্ড চলি আছে। অ'কে, হা, এই ফিৰোজা মই পিন্ধি আছোঁ। ফিৰোজা ষ্ট'ন। এইটো ইণ্টাৰেষ্টিং ষ্টৰি এটা ক'ম মই আপোনাক। অ'কে। ক্লাইণ্টে নিজে আহি সোধে দেই, আপোনাৰ ওচৰত ইৰাণিয়ান আছে নেকি, ইৰাণিয়ান টাৰ্কইজ? ছালমান খানে পিন্ধি আছে। ছালমান খানে পিন্ধে, ছালমান খানে বেলেগ জেগাৰ পিন্ধে, মই সেইটো ক'ম আপোনাক। অ'কে। ইৰাণিয়ান বিচাৰি আছে, কিয় বিচাৰি আছে? গুগলত চবেই অনলাইন চবেই ইৰাণিয়ানটো বেছি আছে, একদম টপ কোৱালিটি বুলি পেলাই। ইৰাণিয়ান টাৰ্কইজ পাবলৈ নাই, বন্ধ হ'ল কেতিয়াবাতে, ৰেৰ। কি কৰি আছে জানেনে? এয়া লেবত বনাই পেলাই ইৰাণিয়ান বুলি বেছি আছে। আৰু 500 টকা হাজাৰ। আপুনি কওক, ফিৰোজা নিচিনা ব্ৰেচলেট আপুনি 500,000ত পাব পাৰে নেকি? নাপায়। মানুহ কেনেকৈ বিলিভ কৰি আছে এইটো বস্তু? ফিৰোজা ষ্ট'নৰ কাম কি বা ৰাইজক কৈ দিয়ক। প্ৰটেকশ্যন, গুড লাক। গুড লাক। প্ৰটেকশ্যনৰ কাৰণে বিৰাট, ছালমান খানে প্ৰটেকশ্যনৰ কাৰণে পিন্ধে। তেখেতে নিজে কৈছে তেখেতৰ ফিৰোজা বহুতবাৰ ভাঙিছে আৰু নেক্সট টাইম আকৌ পিন্ধে। ৰাইট, এই যে ব্লু কালাৰ ষ্ট'নটো যে পিন্ধি থাকে ছালমান খানৰ ব্ৰেচলেট, সেইটো দেট ইজ ফিৰোজা ষ্ট'ন। আৰু তেওঁ যিবোৰ যে বদনাম হৈ থাকে, ইটো সিটো হৈ থাকে, সেইবিলাকো প্ৰটেকশ্যন কৰে। এনিমিৰ পৰা প্ৰটেকশ্যন এনিমিৰ পৰা প্ৰটেকশ্যন কৰে। আৰু ইয়াৰ টপ কোৱালিটিটো আছিলে শ্লিপিং বিউটি মাইন বুলি এটা কোৱা যায়, এৰিজনাত আছিলে সেইটো। এৰিজনাত কোনোবাই যদি শ্লিপিং বিউটি মাইনৰ থৈছে, আজি সেই মানুহজন কোটিপতি। ৱাও, মানে সেইটো ক্ৰিষ্টেল থ'লে মানে কোটিপতি? নহয়, ক্ৰিষ্টেল এতিয়া ৰেয়াৰ হৈ গ'ল, নাপায়, মাইন বন্ধ হৈ গ'ল। অ'কে, সেইটো বিকিবলৈ গ'লে কৰোৰ টকা পাব। কোটি পাব, মানে ইমান ৰেয়াৰ, ডায়মণ্ডতকৈ প্ৰেচিয়াছ হৈ গৈছে সেইটো বস্তু, সেইটো পাবলৈ নাই, খুব কম মানুহৰ তাত আছে। আৰু ছালমান খানহঁতে যে যিমান চেলিব্ৰিটি, সেইটো লেভেলৰ এয়া ফিৰোজা পিন্ধে, লাখ লাখ টকা। যিমান বলীউড হলিউডৰ চেলিব্ৰিটিজ, আপুনি এডেল কওক, কেটি পেৰী, তাৰপিছত আপোনাৰ ভিক্টৰিয়া বেকহাম, ক্ৰিষ্টেলছৰ কাৰণে পাগল তেওঁলোক। আৰ্টিকেলছ পঢ়িব আপুনি, গুগল কৰিলে চাব। যিমান ৰেড কাৰ্পেট ইভেণ্টছ, কি ষ্ট'ন পিন্ধে জানে? ফিৰোজা পিন্ধিব, লাপিছ লাজুলি পিন্ধি যায়, ৰয়েল ষ্ট'ন বুলি পেলাই, দামী দামী একদম, লাখ লাখ টকাৰ। সেয়া ডায়মণ্ড নিপিন্ধে সিহঁতে, এয়া পিন্ধে। আপুনি আৰু ইটো কি পিন্ধি আছে? এইটো মই একদম অৰিজিনেল নেচাৰেল পিন্ধি আছোঁ, এইটো মই চ'ৰ্চ কৰিছোঁ। ইৰাণিয়ানটো নাই। এজন ক্লাইণ্ট আহিছিলে, তেওঁক মানে ফিৰোজা লাগে, মই কৈছোঁ মাৰ্কেটত নায়েই, আৰু মই মানে নকলি নিদিওঁ। তেওঁ 1 year ৱেইট কৰিছে মোৰ কাৰণে, আৰু তেওঁৰ কাৰণে বিচাৰি বিচাৰি মই নেচাৰেলটো পালোঁ, বিচাৰি পেলাই এটা জেগাৰ পৰা মই চ'ৰ্চ কৰিছোঁ। এইটো ইৰাণিয়ান নহয়, তাৰ ওচৰৰ কাণ্ট্ৰিৰ মাইনৰ হয় এইটো। মুঠতে অৰিজিনেল পাব, আৰু একদম পিয়'ৰ, আপুনি দেখিলেই গম পাব এইটো। আৰু আপোনাৰ নেক্সটডাল ব্ৰেচলেট কি? এইটো হ'ল ছানষ্ট'ন। ছানষ্ট'ন আপোনাৰ মানে খুব পজিটিভ এনাৰ্জি দিয়ে, সূৰ্যৰ লগত এলিমেণ্ট। মই মানে মোৰ নিউমৰলজিকেলি নম্বৰ 1 হয়, মোৰ কণ্ডাক্টৰ ড্ৰাইভাৰ নম্বৰ 1। দুইটা 1? আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰো 1 আকৌ। 1 থকা মানুহ একদম এইটো কাৰণে লাইফত বহুত মানে বিজনেছ কৰিলে ছাকচেছ, পলিটিক্সত ছাকচেছ। আৰু ছানষ্ট'ন, চিট্ৰিন এইবোৰ পিন্ধিব লাগে। ৰুবিটো বাৰু এষ্ট্ৰলজিকেল দেখুৱাই পেলাই পিন্ধিব লাগে, কিন্তু ছানষ্ট'ন বিৰাট লাকি ষ্ট'ন, আৰু এইটো পিয়'ৰ ছানষ্ট'ন হয়। যিবিলাক মানুহৰ জন্ম 28 তাৰিখ, 19 তাৰিখ, 10 তাৰিখ, 1 তাৰিখ, তো তেখেতলোকো মানে 1 সংখ্যাৰ ব্যক্তি বুলি কয় আচলতে, হ'ল বুলি আকৌ ছানষ্ট'ন পিন্ধি দিব, দেখুৱাই ল'ব, হয়নে? আৰু এইটো ইমান পিয়'ৰ, খুব খুব দামী ষ্ট'ন হয়, খুব কম ক্লাইণ্টছকে মই দিছোঁ। আৰু এতিয়া যেতিয়া আমাৰ ইলেকশ্যন হৈছিলে, খুব গৈছে এইটো, মানে পলিটিচিয়ানৰ ওচৰত এইটো মানে ব্ৰেচলেট গৈছে, ক্ৰিষ্টেল গৈছে। এটা কথা কওঁ, এইটো আমাৰ থৰ্ড চাক্ৰাত কাম কৰে। কথাত স্পীচ আজি মই কিয় পিন্ধি আহিছোঁ? আজি মোৰ স্পীচটো ক্লিয়াৰ হ'ব লাগে, মই যি মানুহক কনভে কৰিব বিচাৰিছোঁ, ৰাইট
ৱেইট যাব লাগে সেইটো মানুহে যাতে ভুল নুবুজক সেইটো বস্তু আৰু পিয়'ৰ ট্ৰুথ সঁচা কথা উলিয়াই এইটোৱে বুজিছেনে নিজে ট্ৰাইও কৰি লৈছে মানে ট্ৰাই নহয় তেওঁ নিজে পিন্ধি আছে নিজে এক্সপিৰিয়েঞ্চড আৰু সেইটো কাৰণে আৰু 10জনকো দিছে হয়নে মোকো লাগিব কাৰণ পডকাষ্ট কৰোঁতে কেতিয়াবা উল্টা পুল্টা প্ৰশ্ন সুধি দিব পাৰোঁ এইটো দামটো ক'লে মানুহে মানে কয় আৰু এইটো আমাৰ 3টা কোৱালিটি আছে টপ কোৱালিটিও আপোনাৰ 25,000 ব্ৰেচলেট 25,000 এইটো যদি মানুহক মানুহে ক'ব ক্ৰিষ্টেল ইমান দামত নাহে নাই এইটোতো গম পালে নাই কিয় দামত আহিছে সেইটো জানক পাবলৈ নাই পিচেছে নাই আমাৰ ওচৰত কেইটামান পিচেছে আহিছে আৰু এটা কথা মই জানিম বহুতে কয় যে ব্ৰেচলেটডাল ছিগি গ'লে কাম নাই কৰা বাছ সেইটো কাৰণে ছিগি গ'ল সেইটো কাৰণে পেলাই দিব লাগে তাৰ বিষয়ে আপুনি কি বুলি ক'ব ডিপেণ্ড কৰে কেতিয়াবা যদি আপুনি কিবা এটা পাৰ্পাছৰ কাৰণে পিন্ধিছে সেই কামটো আপোনাৰ হৈ গ'ল তেতিয়া আপুনি সেইটো মাটিত দি দিব লাগে থেংক ইউ মাটিত থেংক ইউ কৈ পেলাই দি দিব লাগে কেতিয়াবা যদি কিবা বেয়া হ'বলগীয়া আছে পুতুককৈ ছিঙি যাব চ' সেইটো এটা জাননী তেতিয়া মানে ব্ৰেচলেটটো আকৌ চিলাই পেলাই পিন্ধিব নালাগে নতুনডাল ল'ব লাগিব লাগিলে 25,000 টকাৰে হওক আৰু তেতিয়া আৰু লগালগহে ল'ব লাগে আচ্ছা আকৌ মানে পজিটিভটো আহিবলৈ তাৰমানে কি হয় ক্ৰিষ্টেলে মানে আপোনাৰ যোনটো হিট আহিবলগীয়া আছিলে ক্ৰিষ্টেলে লৈ লয় হিটটো ছালমান খানৰ যে কয় বাৰে বাৰে ভাঙি যায় ক্ৰিষ্টেলে নিজৰ ওপৰত লৈ লয় সেইটো বস্তু আপোনাক ছেভ কৰে বাপৰে এতিয়া এনেকুৱাও হ'ব পাৰে নেকি যে আপুনি এতিয়া যেনেকৈ এগেট ষ্ট'ন ফৰ্ম আপুনি মংগলৰ কাৰণে দিলে ছেম টু ছেম তাৰ কাৰণে বেলেগো মানে ক্ৰিষ্টেল থাকিব পাৰে ন থাকে আচলতে এতিয়া আপুনি যিটো আমাৰ মিছকনচেপ্ট যিটো আমাৰ ৰেইকি হিলাৰ বা ৰেইকি যোনে কৰে তেখেতলোকে আচলতে ৰেইকি বহুত মানুহে ভাবে যে ৰেইকি কৰে আমি ইতিমধ্যে ক'লোঁ ন সেইটো কাৰণে ক্ৰিষ্টেলটো দিছে বুলি ভাবে আপুনি কি বুলি ভাবে যে ক্ৰিষ্টেল কোনে দিয়ে আৰু কেনেকৈ পিন্ধাটো দৰকাৰ অকল ক্ৰিষ্টেল হিলাৰে দিব লাগে কাৰণ ক্ৰিষ্টেল হিলিঙৰ এটা প্ৰপাৰ ডিগ্ৰী এটা থাকে চাৰ্টিফিকেশ্যন কোৰ্চ সেইটোত ক্ৰিষ্টেল অকল দিয়া কাম নহয় ক্ৰিষ্টেলটো এক্টিভেট কৰা চাৰ্জ প্ৰগ্ৰাম কৰা গোটেইখিনি শিকোৱা হয় আৰু ক্ৰিষ্টেলে আমাৰ বডি মেইন ক্ৰিষ্টেলে আমাৰ হেৰিত কাম কৰে চাক্ৰা ছিষ্টেমত কাম কৰে চ' সেইটো এটা প্ৰপাৰ পূৰা কোৰ্চ হয় ৰেকিত সেইখিনি নহয় ৰেকি এটা হিলিং টুল হ'ল আৰু ক্ৰিষ্টেলো এটা হিলিং টুল কিন্তু দুটাই বেলেগ চায়েন্স হয় এটা ফিজিক্স এটা কেমিষ্ট্ৰি তেনেকুৱা ধৰণৰ কিন্তু মানুহে দুটা মিক্স কৰি দিছে কাৰণ সেইটো এৱেৰনেছটো নাই এতিয়া মই ৰেকিক মই আপোনাক ৰেকি দি আছোঁ মই নিজৰ এনাৰ্জি দি পেলাই আপোনাক হিল কৰিম ইয়াৰ পৰা এনাৰ্জি ওলাই বায়' এনাৰ্জি বুলি কোৱা হয় নিজৰ হাতখনেৰে আপুনি হিল কৰি আছোঁ কিন্তু ৰেকিক আৰু ষ্ট্ৰং কৰিবলৈ মানুহে ক্ৰিষ্টেল লৈ পেলাই ক্ৰিষ্টেলৰ থ্ৰু দি হিলিংটো দিয়ে চ' ৰেকিত ক্ৰিষ্টেল ব্যৱহাৰ হয় কিন্তু ৰেকি আৰু ক্ৰিষ্টেল হিলিং ছেম নহয় আৰু যেনেকৈ আপোনাৰ চাৰ্টিফিকেশ্যন আজি এষ্ট্ৰলজাৰ এজনেও ক্ৰিষ্টেল দিব পাৰে এজন পামিষ্টজনেও ক্ৰিষ্টেল দিব পাৰে দিব পাৰে কিন্তু সেইটো ৰাইট নহয় যদি তেওঁৰ ওচৰত প্ৰপাৰ চাৰ্টিফিকেশ্যন থাকে তেতিয়া দিব পাৰে ন ক্ৰিষ্টেলৰ এটাই প্ৰব্লেম আমি যেতিয়া জেমষ্টোন দিওঁ আমি জেমষ্টোন এক্টিভেট নকৰোঁ কাৰণ এইটো অলৰেডি পাৱাৰফুল থাকে কিন্তু ক্ৰিষ্টেলৰ এটা প্ৰচেছ থাকে এক্টিভেট কৰা কেনেকৈ কৰে সেইটো আছে আমি গ্ৰিডছ বনাওঁ গ্ৰিড বনোৱা আৰু এটা মন্ত্ৰ থাকে সেইটো থ্ৰু দি ক্ৰিষ্টেল এক্টিভেট কৰোঁ যেতিয়া আমি এক্টিভেট কৰোঁ ক্ৰিষ্টেলটো ভাইব্ৰেশ্যন আহি যায় সেইটোৱে মেইন ক্ৰিষ্টেল কাম কৰে ভাইব্ৰেশ্যনছ মানে কেনেকৈ আহে বস্তুটো অকণমান ফিল কৰিব বডি এনাৰ্জিটো মানে এনাৰ্জিটো ফিল কৰিম সেইটো তেতিয়া মানে ক্ৰিষ্টেলটো এক্টিভেট হৈ গ'ল না মানে কি ক্ৰিষ্টেল মাটিৰ তলত পোৱা জানা কোটি বছৰৰ পৰা আছে চ' সেইটো ডৰমেণ্ট হৈ থাকে মানে শুই আছে আমি যেতিয়া ওলাই আনো তাৰপিছত সেইটো এক্টিভেট কৰাটো বিৰাট দৰকাৰ আৰু সেইটো প্ৰচেছ ক্ৰিষ্টেল হিলাৰে জানে এষ্ট্ৰলজাৰ বা তেনেকুৱা বহুত কম জানে যোনে ক্ৰিষ্টেল হিলিং যদি শিকা নাই তেওঁলোকে নাজানে কিন্তু ক্ৰিষ্টেল দি দিব পাৰে আপোনাক যে পিন্ধক বুলি আচ্ছা এনেকুৱা দেখিছোঁ যে কোনোবাই ধৰক এটা বহুতখিনি পিন্ধি আছে মানে কেতিয়াও পিন্ধিব ইমান দৰকাৰ লাগেনে কোনো দৰকাৰ নাই মই মানুহক দেখোঁ ইমান পিন্ধি পূৰা এডোখৰ ভৰি থাকে মই ক্ৰিষ্টেল হিলাৰ মই খুব বেছি এটা বা দুটা পিন্ধোঁ কোনো দৰকাৰ নাই আপোনাৰ ইমান পিন্ধিবলৈ ৰাইট চাওক বহুতে ভাবে মই ইতিমধ্যে ক'লোৱেই যে ক্ৰিষ্টেল বহুতে ভাবে যে ৰেইকিসকলে দিয়ে ৰেইকি কৰিলেহে পাৰে আচলতে ৰেইকিয়ে ইউজ কৰে ৰেইকিত আৰু যিটো আপুনি যিটো প্ৰগ্ৰেমিং কৰে বুলি যে ক'লে ইউজিং ৰেইকি নে ইউজিং আনাডাৰ টেকনিক ক্ৰিষ্টেল হিলিঙৰ থ্ৰুদি মই প্ৰগ্ৰামিং কৰোঁ সেইটো প্ৰচেছে বেলেগ মানে ক্ৰিষ্টেল হিলিঙৰ থ্ৰুৱেদি ক্ৰিষ্টেল প্ৰগ্ৰেম কৰে বাপৰে বাপ এতিয়া আপোনাৰ মই জানিব বিচাৰিছোঁ এইটো আপুনি কিমান বছৰৰ পৰা কৰি আছে মোৰ 15 বছৰমানটো হৈ গ'ল কৰোঁতে মই আপোনালোকৰ চাগে ডেম চিয়'ৰ যে আপোনালোকে বহুতে এই 15 বছৰৰ আগত ক্ৰিষ্টেলৰ নামেই বুজাই নাছিলে চাগে কেনেকৈ আহিলে ক্ৰিষ্টেলত
মই এবাৰ মেডিটেশ্যন চেণ্টাৰ এটাত গৈছিলোঁ মেডিটেশ্যন শিকিবলৈ বহুত আগত লাইফত বহুত প্ৰব্লেম হৈ আছিলে তাত লেডি এগৰাকীক পিন্ধা দেখিছিলোঁ মই মণি মুকুতা বুলিয়ে ভাবিছিলোঁ তেওঁ পিন্ধি থাকোঁতে কিন্তু গম পালোঁ যে তেওঁ ক্ৰিষ্টেল হিলাৰ আৰু তেওঁৰ থ্ৰু দি মই ক্ৰিষ্টেল হিলিং শিকিলোঁ তেতিয়া মানে মোৰ মাৰ খুব গা বেয়া হৈ আছিলে ডেথ বেড হিল কৰিছোঁ মাক ওলাই আহিছে আৰু ইমান বছৰ হ'ল মা সুস্থ তেতিয়া মই গম পালোঁ যে কেনেকুৱা পাৱাৰফুল বস্তু হয় এনে ক্ৰিষ্টেলত কিমান দিন লাগে যিকোনো ক্ৰিষ্টেল লৈ কথা নে ক্ৰিষ্টেল মানে আপোনাৰ মানুহজনৰ হেৰি লৈ কথা কাম কৰোঁতে কিমান টাইম লাগে ক্ৰিষ্টেলে আমাৰ চাক্ৰা ছিষ্টেমত কাম কৰে ঠিক আছে চ' চাক্ৰা আপোনাৰ মই যেতিয়া আপোনাৰ ক্ৰিষ্টেল দিওঁ প্ৰথম আপোনাৰ চাক্ৰা স্কেন কৰিম মই চাম আপোনাৰ চাক্ৰাৰ কি অৱস্থা হৈছে আমাৰ 7 চাক্ৰা পইণ্ট 7টা চক্ৰ যিটো আপোনাৰ যেনেকৈ যিকেইটা চক্ৰই হওক সেই চক্ৰকেইটা কেনেকৈ স্কেন কৰে সেইটো মোৰ এনাৰ্জি থ্ৰু দি পেলাই সেইটো চাক্ৰা স্কেন কৰা এটা প্ৰচেছ আছে চাক্ৰা হিলিং ট'টেলি ডিফাৰেণ্ট হা চাক্ৰা হিলিং ক্ৰিষ্টেল হিলিং এইবিলাক চব মিক্স হয় এটা বাই ষ্টেপ শিকিব লাগে চ' প্ৰথম মই আপোনাৰ চাক্ৰা 7 চাক্ৰা স্কেন কৰিম আমাৰ চাক্ৰা থ্ৰু দি আমাৰ যোনটো প্ৰাণ আমাৰ চাক্ৰা থ্ৰু দিয়ে যায় চ' এটা চাক্ৰা যদি ইমবেলেঞ্চ বেমাৰ আজাৰ লাইফত প্ৰব্লেমছ হ'ব চ' মই চাম আপোনাৰ চাক্ৰাৰ কি অৱস্থা যদি কোনোবা এটা চাক্ৰা বহুত বেছি এক্টিভ কোনোবা যদি একদম ডৰমেণ্ট সেইটো হিচাপত মই আপোনাক ক্ৰিষ্টেল ছাজেষ্ট কৰিম আৰু বেছি ছাজেষ্ট নকৰে এটা বা দুটালে কৰিছে কিন্তু তাত কম্বিনেশ্যন বনাই পেলাই দিওঁ কেতিয়াও আমি এটা চাক্ৰাৰ কাৰণে নিদিওঁ এতিয়া আমাৰ চেক্ৰেল চাক্ৰাটো হয় আমাৰ ক্ৰিয়েটিভিটি মটিভেশ্যন আমাক এনাৰ্জি দিয়ে সেইটো চাক্ৰা আৰু আমাৰ ছেক্সুৱেল আৰ্জ যোনটো সেইটো চেক্ৰেল চাক্ৰাই গভৰ্ণ কৰে এতিয়া যদি মই অকল আপোনাক চেক্ৰেল চাক্ৰা ষ্ট'ন দি দিওঁ নহয় আপোনাৰ সেইখিনি বস্তু এক্টিভেট হৈ যাব পাৰে চ' সেইকাৰণে মই আপোনাক বেলেগ চাক্ৰাকেইটাও বেলেঞ্চ কৰিবলৈ দিব লাগিব তাৰ লগত এই মানুহে নাজানে আৰু পিন্ধি লয় ডাইৰেক্টলি আচলতে কয় ন জব তাক ৰোগ নেহি তব তাক ইলাজ নেহি আচলতে বেমাৰটো প্ৰথম ধৰা পৰিব লাগিব আৰু সেইটো আপুনি প্ৰথম নিজৰ টেকনিকেদি কোনটো মানে চক্ৰ আপোনাৰ হেৰি হৈ আছে উইক হৈ আছে তাক ফ'কাছ কৰি আপুনি ক্ৰিষ্টেল দিয়ে আৰু এনেকুৱা কিছুমান দিয়ে যিখিনি বাকীখিনি বেলেঞ্চ কৰি ৰাখে বেলেঞ্চ কৰিবই লাগিব কাৰণ এটা চাক্ৰা কেতিয়াও কম বা বেছি এনাৰ্জি হ'ব নালাগিব যদি আপোনাৰ চেক্ৰেল চাক্ৰাত মই এনাৰ্জি বঢ়াইছোঁ বাকী দুটা যোনটো চাক্ৰা হ'ব তাৰ ওপৰৰ তলৰ চাক্ৰাটোত মই মানে ষ্ট্ৰং কৰিব লাগিব ইয়াৰ এনাৰ্জিখিনি তাত গৈ পেলাই বেলেঞ্চ হ'ব কাৰণে এতিয়া মই বহুতে নাজানিব পাৰে চক্ৰ কি আছে তো যেনেকৈ আপোনাৰ একেবাৰে আপোনাৰ তাৰপৰা গোটেইকেইটা অকণমান যদি আপুনি আভাস দি দিয়ে চক্ৰকেইটা 7টা চক্ৰ কি আৰু কি কাম কৰে আমাৰ একদম লোৱাৰ যোনটো টেইল বন হ'ল সেইটো হ'ল ৰুট চাক্ৰা আমি সকলো মানুহে ৰুট চাক্ৰাৰ পৰাই কাম কৰোঁ তাৰ ওপৰলৈ আমাৰ এনাৰ্জিয়ে নাযায় সেইকাৰণে ইমান কষ্ট লাইফত আৰু ৰুট চাক্ৰাই হেল যোনটো হেলক ৰিপ্ৰেজেণ্ট কৰে আৰু এইটো হ'ল আমাৰ চেক্ৰেল চাক্ৰা এইটো হেভেনক ৰিপ্ৰেজেণ্ট কৰে ইয়াৰ থ্ৰু দি ভগৱানৰ কানেকশ্যন স্পিৰিচুৱেল ডাউনলোডছ ইয়াৰ পৰা হয় তাৰ নেক্সটটো হৈ গ'ল আমাৰ চেক্ৰেল চাক্ৰা তাৰ ওপৰত ছ'লাৰ প্লেক্সাছ চাক্ৰা ছ'লাৰ প্লেক্সাছ চাক্ৰাটো য়েল্ল' কালাৰৰ হয় আৰু আমাৰ বডিৰ এনাৰ্জি চেণ্টাৰ আমি যি খাওঁ যি ভাবোঁ যি কৰোঁ গোটেইখিনি এনাৰ্জি ছ'লাৰ প্লেক্সাছত আমাৰ জমা হয় আৰু বডিয়ে ছ'লাৰ প্লেক্সাছৰ পৰা এনাৰ্জিখিনি পায় মানে পেটৰ প্ৰব্লেম হ'লে ছ'লাৰ প্লেক্সাছ যাৰ গেছ এচিডিটি এইবোৰ ছ'লাৰ প্লেক্সাছত এনাৰ্জি ডিষ্টাৰ্বেঞ্চ গতিকে সেই তাৰ ওপৰত বেছ কৰি পেলাই ক্ৰিষ্টেলটো দিলে হৈ যাব গ্ৰেট আৰু তাৰ ওপৰত হাৰ্ট চাক্ৰা চ' হাৰ্ট ৰিলেশ্যনশ্বিপ ৰিলেটেড প্ৰব্লেম হৈ আছে হাৰ্ট চাক্ৰা ডেফিনেটলি এফেক্টেড থ্ৰ'ট চাক্ৰা থাৰ্ড আই চাক্ৰা থাৰ্ড আই হ'ল আমাৰ ইনটিউশ্যন মেডিটেশ্যন ফ'কাছ ল'ৰা ছোৱালী যদি পঢ়ি আছে থাৰ্ড আই চাক্ৰা এক্টিভেট হোৱাটো দৰকাৰ মানে তাৰ ৰিলেটেড ক্ৰিষ্টেল দিলে বেছি ভাল থাৰ্ড আই কাৰণে দিয়া হয় আৰু তাৰপিছত এইটো ক্ৰাউন চাক্ৰা এইটো চবতকৈ ডাঙৰ এইটো যেতিয়া আপোনাৰ যদি প্ৰপাৰলি এক্টিভেট হৈ গ'ল আপুনি এটা বেলেগ লেভেলত পাই গ'ল আৰু হয় নেকি যিবোৰ মানুহ এইটো এক্টিভেটেড কেতিয়াও সদায় মূৰটো ঢাকি ৰাখে আৰু এক্টিভেট কেনেকৈ কৰে এইবিলাক মেডিটেশ্যন ন এইটো এটা এক্সট্ৰা চেপ্টাৰ হৈ যাব পূৰা মেডিটেট কৰিলেই হ'ব এতিয়া হ'ল আপুনি যেনেকৈ এতিয়া ক'লে যে ক্ৰিষ্টেল এটা ক্ৰিষ্টেল থেৰাপি আৰু ক্ৰিষ্টেল হিলিং ৰাইট এতিয়া আমি কথা পাতি আছোঁ বোধ হয় ক্ৰিষ্টেল থেৰাপিৰ ওপৰত ন পিন্ধিছোঁ পিন্ধাটো ক্ৰিষ্টেলৰ দুটা পাৰ্ট ইদাৰ মই আপোনাক ক্ৰিষ্টেল দি পেলাই হিল কৰিব পাৰোঁ বা মই ক্ৰিষ্টেল গ্ৰিড বনাই আপোনাৰ বডিত আপোনাৰ হিলিং কৰিব পাৰোঁ সেইটো হ'ল একচুৱেল ক্ৰিষ্টেল হিলিং হয় নেকি ক্ৰিষ্টেল গ্ৰিড মানে আপোনাৰ বিচনাত শুৱাই ল'ব লাগিব বিচনাত শুৱাই আপোনাৰ যোনটো বডি পাৰ্ট এফেক্টেড বা যোনটো চাক্ৰা এফেক্টেড তাত ক্ৰিষ্টেলছৰ গ্ৰিড বনোৱা গ্ৰিড হ'ল জমেট্ৰিকেল পেটাৰ্ণছ বনোৱা হয় খুব ধুনীয়াকৈ সেইটো বনোৱা হয় আৰু তাত মন্ত্ৰ মাতি আপোনাক ক্ৰিষ্টেল দি পেলাই সেইটো হিলিং কৰা হয় সেইটো হৈছে ক্ৰিষ্টেল হিলিং
বাহ আচলতে চাওকচোন এনেই যোনে তোনে মানে তোমাৰ আমুক হৈছে ন তুমি ৰ'জ কোৱাচ পিন্ধি লোৱা বয়ফ্ৰেণ্ডে আমুক কৰিব সেইটো নহয় আচলতে নহয় আচলতে একচুৱেলি চক্ৰৰ লগত ৰিলেটেড হ'ব লাগিব অ'কে এনেই যদি মই আজি যদি মোৰ মানে যিহেতু আমাৰ নেটত পাই থাকোঁ যে পাইৰাত ল'লে খুব অপৰচুনিটি এবাণ্ডেঞ্চ পূৰা আহে মই যদি পিন্ধি দিওঁ আহিবনে আহিব যদি আপোনাৰ পাইৰাইটটো এক্টিভেটেড হয় অ'কে আপোনাৰ নাম দি পেলাই প্ৰগ্ৰাম কৰা হৈছে আপোনাৰ বাবে তেতিয়া কাম দিব প্ৰগ্ৰেম কৰোঁতে আপুনি যিহেতু আপোনাৰ টেকনিক দি প্ৰগ্ৰেম কৰে কিমান টাইম লাগে এইটো পাইৰাইটটো অকণমান এক্টিভেট হ'বলৈ টাইম লাগে কমচে কম আমি 48 আৱাৰ্ছ দিব লাগে আৰু কিছুমান মানুহৰ ছাপ'জ আপোনাৰ পাইৰাইট আমাৰ ৰুট চাক্ৰাত কাম কৰে আপোনাৰ যদি ৰুট চাক্ৰা এফেক্টেড হৈ আছে 3-4 দিনো লাগিব পাৰে আপোনাৰ নামত এক্টিভেট হ'বলৈ আমাৰ আকৌ ক্ৰিষ্টেলৰ ৱেবছাইটবিলাকত গ'লে লিখা থাকে ৰানিং ৱাটাৰত দিয়ক মুন লাইটত থওক আপোনাৰ ক্ৰিষ্টেল নাই পাইৰাইট আপুনি পানীত দিবই নোৱাৰে ৱাটাৰ ফ্ৰেণ্ডলি নহয় ন হেৰি হৈ যাব মামৰ লাগি যাব অ'কে ক্ৰিষ্টেলো দেখুৱাম অৰিজিনেল ক্ৰিষ্টেল আৰু এখেতে আমি যিবোৰ ক্ৰিষ্টেল পিন্ধি থাকোঁ 800 টকা 1100 টকা সেইবিলাক ড'জ আৰ নট একচুৱেলি 100% অৰিজিনেল নেচাৰেল ক্ৰিষ্টেল নহয় তো কেনেকুৱা হয় সেইটোও জানিম আৰু এখেতে একেবাৰে পিয়'ৰ যিটো ফৰেনৰ পৰা বাহিৰৰ পৰা একদম জেগাৰ পৰা খান্দি উলিওৱা আপোনাৰ ক্ৰিষ্টেল মানে ইয়াত আনিছে আৰু আপোনালোকক দেখুৱাম আৰু পৰিচয় কৰাই দিম কোনটো অৰিজিনেল কোনটো ডুপ্লিকেট বুলি ক'ব পাৰি না ডাইৰেক্টলি পাৰি আজিকালি ভৰ্তি চাৰ্টিফিকেট ভৰ্তি ন পূৰা ভৰ্তি মেক্সিমাম চাইনাৰ পৰা আহি আছে ক্ৰিষ্টেল নহয় গ্লাছ হয় এতিয়া জেমষ্টনৰ মেচিন আছে টাচ কৰি দিয়ে গম পায় কিন্তু ক্ৰিষ্টেলৰ কোনো মেচিনছ নাই মই এখেতৰ সুধিছিলোঁ প্ৰথম যেতিয়া আমাৰ কনভাৰ্চেশ্যন হৈছিলে ন তেতিয়াতো আপুনি নাই বুলি কৈছিলে ক্ৰিষ্টেলটো অহাও নাই আহিলে ফুড হয় চাগে ভাল হ'ব আৰু পাইৰাইট এতিয়া আমি দেখিছোঁ নেটত 800-900 মানত পাই যায় মানে খুব পিন্ধি আছে সেইটো চাগে বাই চান্স লাকিলি খুব টকা ইনকাম কৰি আছে চাগে সেইটো কাৰণে ভাবিব যে পাইৰাইটে কাম কৰিছে একচুৱেলি কাম নকৰিব বোধ হয় ন কম কাম কৰিব যেনেকৈ লেভেলৰ দিব লাগে বেনিফিটছ তেনেকুৱাকৈ নিদিয়ে অ'কে এতিয়া মোক এটা কথা কওক মই আপোনাৰ এই গ্ৰীডখনৰ কথালৈ আকৌ যাম ক্ৰিষ্টেলে কেনেকুৱা ধৰণৰ প্ৰব্লেম ছল্ভ কৰে মানুহৰ লাইফত ক্ৰিষ্টেলে সকলো ধৰণৰ প্ৰব্লেম আপোনাৰ ছল্ভ কৰিব পাৰে যেনেকৈ আপোনাৰ হেল্থ ইছ্যুজ হৈ আছে হেল্থ ইছ্যু কিয় হৈ আছে আপোনাৰ বডি এনাৰ্জি ডিছবেলেঞ্চ হৈ আছে সেইকাৰণে হৈ আছে ক্ৰিষ্টেলে আপোনাৰ খুব শত্ৰু বা আপোনাৰ যেতিয়া তেতিয়া গা বেয়া হয় আপোনাৰ অৰা এফেক্টেড কাৰণ চব বস্তু আমাৰ অৰাত 7টা লেয়াৰ আছে চ' মে বি আপোনাৰ অৰাটো ষ্ট্ৰং নহয় সেইকাৰণে বেমাৰ আজাৰ মানুহৰ নজৰ সেইবিলাক হৈ আছে ক্ৰিষ্টেলে আপোনাৰ পূৰা অৰাটো গাৰ্ড কৰি একদম শ্বিল্ড কৰি দিয়ে সেইটোত হেল্প কৰে ক্ৰিষ্টেলে প্ৰটেকশ্যন দিয়ে ক্ৰিষ্টেলে ফুল প্ৰটেকশ্যন দিব ন আৰু ৰিলেশ্যনশ্বিপত যদি প্ৰব্লেম হৈ যায় ক্ৰিষ্টেলে ঠিক কৰি দিবনে কৰিব পাৰে আপোনাৰ এক্সাম্পলছ ডেফিনেটলি ৰিলেশ্যনশ্বিপ কিয় প্ৰব্লেম হৈ আছে আপোনাৰ হাৰ্ট চাক্ৰা যদি খুব বেছি আপুনি দুখ পাই থৈছে কাৰোবাৰ পৰা আপুনি লাষ্ট ৰিলেশ্যনশ্বিপত আপোনাক চিট কৰিলে কি হ'ল ইয়াত wound এটা হ'ল ঘাও এটা হ'ল চ' আপুনি হাৰ্ট চাক্ৰাটো হিল কৰিব লাগিব কাৰেক্ট ৱাও বাহ থিয়ৰী বহুত আছে আৰু আচলতে এক্সপাৰ্টৰ পৰাই এক্সপাৰ্টৰ কথাখিনি গম পায় মানে ভাল লাগিছে আচলতে আৰু এটা কথা কওঁ যে আজিকালি ব্লেক মেজিকৰ খুব কথা আহি আছে মই ইনষ্টাগ্ৰাম স্ক্ৰল কৰিবই নোৱাৰোঁ বোধহয় চাগে 2 এটা চাওঁতে মোৰো ওলাইছিলে তো ব্লেক মেজিক বা এনেকুৱা নিগেটিভিটি ভূত প্ৰেত ইত্যাদি যিবিলাক চৰ্চা চলি থাকে সেইবিলাকৰ লগত ক্ৰিষ্টেল চামহাও ৰিলেটেড বা কেনেবাকৈ এফেক্ট কৰিব পাৰেনে মানে তেওঁলোকৰ এফেক্ট নহয় মানে কিয়ৰ কৰিব পাৰেনে মই যদি কওঁ ক্ৰিষ্টেলে ব্লেক মেজিক আঁতৰাব পাৰে নোৱাৰে ক্ৰিষ্টেলে ঠিক আছে ব্লেক মেজিকৰ এটাই প্ৰতিকাৰ আছে ব্লেক মেজিক যোনে ব্লেক মেজিক জানে তেওঁ সেই ব্লেক মেজিকটো কাটিব পৰা বেলেগ একো বস্তুৱে সেইটো বস্তু কাটিব নোৱাৰে ন নেভাৰ যোনবাই যদি কয় যে ক্ৰিষ্টেল দি আপোনাৰ ব্লেক মেজিক আঁতৰি যাব কেতিয়াও নাতৰে ব্লেক মেজিক আঁতৰাও জনোৱা মানুহে ব্লেক মেজিক জানিব লাগিব বুজি পাইছে কিন্তু ক্ৰিষ্টেলে আপোনাক ব্লেক মেজিক পৰা প্ৰটেকশ্যন কৰিব পাৰে আপোনাৰ অৰাটো ইমান ষ্ট্ৰং কৰি দিব একোৱে নহয় যদি আপোনাৰ বহুত ডাঙৰ কিবা হ'বলগীয়া আছে না সৰুকৈ হ'ব ক্ৰিষ্টেলে মানে সেই ডাঙৰ ধুমুহাটো আপোনাক আহিবলগীয়াটো কমাই দিব ন প্ৰটেক্ট কৰি দিব আপোনাক মানে নিগেটিভিটিখিনি আপোনাৰ মানে নিগেটিভিটিয়ে পজিটিভখিনি কিমান এটেকে কৰিব নোৱাৰিব আপোনাৰ ইমান পজিটিভ কৰি পেলাব এনাৰ্জিটো ন পজিটিভ আপোনাৰ অৰাটো ষ্ট্ৰং কৰি দিব মেইন চ' যদি বস্তুটো আহেও পূৰা পেনিট্ৰেট নকৰিব অলপ আপোনাৰ এফেক্ট হ'ব তেনেকুৱাকৈ এতিয়া মই জানিবলৈ বিচাৰিছোঁ আপুনি যিখিনি ডায়েগ্ৰামছ আঁকে বুলি যে ক'লে বডিত এইখিনি সকলো মানুহৰ কাৰণে যোনে হিল ল'বলৈ বিচাৰে সকলো মানুহ নে বেমাৰ চাই চাই এই ডায়েগ্ৰামটো আঁকে মই যাৰ দৰকাৰ হয় তেওঁ হিচাপতে আঁকা নহয় ক্ৰিষ্টেল দিয়ে বস্তুটোৰ পৰা বনোৱা হয় সৰু এনেকৈ দীঘল পেঞ্চিল টাইপৰ ক্ৰিষ্টেলছ পায় বেলেগ বেলেগ শ্বেপছত সেইটো দি পেলাই বডিটোত বনোৱা হয়
আচ্ছা তাৰপিছত সেইখিনি কিমান দেৰি থ'লে সেইটো 15 মিনিটছ হাফ এন আৱাৰ ডিপেণ্ডিং অন সেইটো কৰে আচ্ছা এতিয়া আমাৰ জানিবলৈ বিচাৰিছোঁ যে ক্ৰিষ্টেল যিটো আমি কৈছোঁ না আজিকালি চাৰ্টিফিকেটো দিয়ে ডুপ্লিকেট পাই যায় এনেই চাৰ্টিফিকেট অৰিজিনেল বুলি আপুনি 20 টকা দিলে বনাই দিয়ে চাৰ্টিফিকেট ইমান ইজি চাৰ্টিফিকেট বনাই দিয়ে এতিয়া আপোনাৰ পৰা একচুৱেল কথা শুনিম যে ক্ৰিষ্টেল ক'ৰ পৰা আহে ক'ৰ ক্ৰিষ্টেল কোনবোৰ ক্ৰিষ্টেল কোনখন কাণ্ট্ৰিৰ বাবে মানে বিখ্যাত হা আৰু অৰিজিনেল ডুপ্লিকেট কেনেকৈ বিচাৰে মানে আমি গম পাম আপোনাৰ এতিয়া পাইৰেটৰ কথাই আমি কৈ আছিলোঁ পাইৰেট আমি ইণ্ডিয়াত যিবোৰ আহে আপুনি ক'লে যে চাইনাৰ পৰা এনেকৈ আহে তো আপোনাৰ মতে আপুনি কোনবিলাকৰ লগত ডিল কৰে আৰু ক'ৰ অৰিজিনেল মানে পাইৰাইট বেষ্ট কোৱালিটি ক্ৰিষ্টেল আপুনি পাব পেৰু অ'কে পেৰুৰ পাইৰাইট টপ হয় চাউথ আফ্ৰিকা কিন্তু এক্সপেঞ্চিভ কিমান দামৰ পৰা আৰম্ভ আপোনাৰ সৰু এটা ল'ব গ'লে 2,500-3,000 মিনিমাম পৰিব যিটো আমি ইয়াত 800-900 সৰু মানে ষ্ট'নৰ কথা কৈছে আপুনি ক্লাষ্টাৰ ক্লাষ্টাৰৰ কথা কৈছে আপুনি আৰু যদি ব্ৰেচলেটৰ কথা যদি কওঁ ব্ৰেচলেট ল'লেও 2,000-2,500 ইমানমানটো পৰিবই সেইটো পিন্ধিলে টকা পইচা আহি যাব এবাৰ কৰে আহিবলৈ কিন্তু আপোনাৰ মাইণ্ডছেটৰ ওপৰতো কথা আছে কিন্তু আহে মানে মাইণ্ডছেট মানে মই পজিটিভ ভাইবছ এটা দিব লাগিব সেইটো আৰু আপুনি বিলিভ কৰিব লাগিব চব বস্তু বিলিভ এতিয়া ভগৱানক যদি বিলিভ নকৰে একো নাপায় চ' এইটোতো বিলিভ ছিষ্টেম হ'ব লাগিব আৰু পাইৰাইটে যেতিয়া আপোনাৰ ল'ৱাৰ চাক্ৰাছত কাম কৰিম ন ডাইৰেক্টলি পাইৰাইটে কেতিয়াও গৈ পেলাই পইচা আনি নিদিয়ে যেতিয়া আমাৰ পাইৰাইট পিন্ধিম আমাৰ ল'ৱাৰ চাক্ৰাটো হিল হ'ব আৰু এক্টিভেট হ'ব চ' আমাৰ ভাইব্ৰেশ্যন হাই হ'ব পইচাৰ ভাইব্ৰেশ্যন বহুত হাই চব বস্তু ভাইব্ৰেট কৰে এভৰিথিং ইজ এনাৰ্জি বুলি কোৱা হয় ফিজিক্সৰে টাৰ্ম হয় উই আৰ এনাৰ্জি এভৰিথিং ইজ এনাৰ্জি চ' ভাইব্ৰেশ্যন যিকোনো এনাৰ্জি ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি থাকে আমাৰো ভাইব্ৰেশ্যন ফ্ৰিকুৱেঞ্চি আছে পইচাৰো আছে পইচাৰ খুব হাই চ' যেতিয়া আমি পাইৰাইট বা যিকোনো ক্ৰিষ্টেল পিন্ধিম আমাৰ চাক্ৰাছ বেলেঞ্চ হ'ব আমাৰ ভাইব্ৰেশ্যন হাই হ'ব পইচাৰ ভাইব্ৰেশ্যনৰ লগত যেতিয়া মেটচ হ'ব তেতিয়াহে পইচাটো আহিব এতিয়া মই আপোনাক এটা কওঁ বহুত মানুহে পইচাটো আহে নাথাকে কিয় কওকচোন কিবাকে কেতিয়াবা ভাইব্ৰেশ্যন হৈ পেলাই আপোনাৰ পইচাটো আহিলে তাৰপিছত আপোনাৰ ভাইব্ৰেশ্যন আকৌ ল' চ' পইচা নিটিকে সেই ফ্ৰিকুৱেঞ্চিটো মেটচে নহ'ল ন অ'কে তাৰ কাৰণে আপুনি প্ৰপাৰ পিন্ধিব লাগিব পিন্ধিব লাগিব তেতিয়া সেইটো বস্তু এক্টিভেট কৰিব আপোনাৰ এতিয়া মই পাইৰাইট চাব বিচাৰিছোঁ এই দুটা পাইৰাইট আপুনি কওকচোন কোনটো বেছি ভাল লাগিছে কোনটো বেছি অৰিজিনেল লাগিছে অৰিজিনেল এইটো লাগিছে এইটো সেইটো অৰিজিনেল কিবা গুৰি এইখিনি মানে প্লাষ্টাৰ কৰি দিয়া কথা লাগিছে হয় এইটো হ'ল ল' কোৱালিটি পাইৰাইট এইটো এবাণ্ডেণ্টলি পোৱা যায় এই যে মানুহে 500,000 টকাত বেছি থাকে এইটো হ'ল এইটো কোৱালিটি পাইৰাইট চ' সেইকাৰণে ইমান কমত দিয়ে সেইটো বস্তু এইটো বহুত পায় আৰু এইটো কামো কম দিয়ে কাৰণ ল' কোৱালিটি এইটো হ'ল টপ কোৱালিটি ইয়াত চাওক স্কুৱেৰছ বনোৱা আছে আৰু একদম পিয়'ৰ ফৰ্ম ইয়াত আপুনি চাওক মিনাৰেল ফৰ্ম কৰা আছে এইটো একজেক্টলি মাটি তলৰ পৰা এনেকুৱা ওলাইছে এইটো বস্তু পেৰুৰ ন পেৰু আৰু একদম ভাইব্ৰেশ্যনেল ফ্ৰিকুৱেঞ্চি আছে এইটোত কিমানৰ দামত আহে ইমানটো এইটো আৰামছে 15,000 মানৰ আহিব 15,000 টকা সেই শিলৰ টুকুৰাটো ক'বলৈ গ'লে কিন্তু ইমান পৰা বহুত 15,000তকৈ বহুত এইটো নাপায় জানেনে নাই কিয় কাৰণ এইটো পূৰা ইয়াৰত মাইনিং নহয় মাজে মাজে মাইনিং হয় আৰু যেতিয়া মাইনিং হয় মানে পূৰা কণ্টেইনাৰ উৰি গুচি যায় বেলেগে তেনেকুৱা মানে পাইৰাইট একচুৱেল জেগাৰ পৰা এনি টাইম ওলাই নাথাকে বছৰটোত কেতিয়াবা এটা পাৰ্টিকুলাৰ মাইনিং ছিজন থাকে কেতিয়াবা বৰষুণ ছিজনততো মাইনিং নহ'ব ন চ' যেতিয়া হ'ব তেতিয়া ওলাব আৰু ক'ব নোৱাৰি কিমান কোৱান্টিটিত আপুনি পাব কাৰণ খান্দিহে ওলাই আছে আপুনিতো নাজানে চ' সেইটো হিচাপত এইবিলাক দাম বাঢ়ে আৰু এইটো প্ৰাইচ ফ্লাকচুৱেট কৰি থাকে মই যদি এইবাৰ এটা কণ্টেইনাৰ আনিলোঁ 10 লাখ টকাত নেক্সট মেবি এইটো 12 লাখত পাম কাৰণ যদি কম ওলাইছে সেইটো তেনেকুৱা আহে ছিষ্টেম চাওকচোন কেনেকুৱা আৰু এতিয়া অকল পাইৰাইটে এতিয়া আমি কথা পাতিলোঁ বাকী যদি মই কওঁ মানুহৰ মেইনলি লাইফত যদিও মানে কি বুলি কয় আমাৰ চাক্ৰকেইটা বেলেঞ্চ ইমবেলেঞ্চৰ কথাও যদি নাই ইউজুৱেলি মানুহে কেনেকুৱা ধৰণৰ ক্ৰিষ্টেল পিন্ধিব পাৰে বুলি আপুনি ক'ব নে পিন্ধাটো পিন্ধিবই নালাগে এনেকৈ সদায় দেখুৱাই পেলাই পিন্ধাটো ভাল কাৰণ আপুনি নাজানে আপোনাৰ চাক্ৰা ছিষ্টেমটো কি হৈ আছে এতিয়া মই আপোনাক যদি দেখুৱাবলৈ বিচাৰিছোঁ অনলাইন হ'ব নে মই আপোনাৰ ঠাই য'ত আপুনি অনলাইন চাই দিওঁ অনলাইন গোটেইখিনি হৈ যায় আপুনিতো আচলতে এখেত যিহেতু মই প্ৰথমতেই ক'লোঁ যে তেজপুৰত ঘৰ যদিও ছেটেল গুৰগাঁও আৰু এখেতৰ ক্লায়েণ্ট বিদেশৰ মেজৰিটি ন কোন কাণ্ট্ৰি কিমান কাণ্ট্ৰিৰ ক্লায়েণ্ট আছে আপোনাৰ মেক্সিমাম চবতে আছে UK US কেনেডা প্ৰায়ভাগ অসমীয়া মানুহখিনি ক্লায়েণ্ট যেতিয়া ইণ্ডিয়া আহে দিল্লীত নামি মোক লগ কৰি যাব বা ইয়াৰ পৰা যাওঁতে এবাৰ লগ কৰি যাব মানে আৰু তেওঁলোকে বাহিৰত ক্ৰিষ্টেল বহুত চলে পুৰা বুজি পায় ক্ৰিষ্টেলৰ যোনটো মেইন ঘাটি হ'ল চেডনা বুলি জেগা এখন আছে এৰিজনাত মানে প্ৰত্যেকটো ক্ৰিষ্টেলে পোৱা যায় নেকি ক্ৰিষ্টেল প্ৰত্যেকটো পোৱা নাযায় কিন্তু মেইন ক্ৰিষ্টেল হিলিঙৰ ঘাটি সেইটো
অল অভাৰ দ্য ৱৰ্ল্ড মানুহে তাত ক্ৰিষ্টেল হিলিং কৰাব যায় যেনেকৈ হেয়াৰ ট্ৰান্সপ্লেণ্টৰ কাৰণে টাৰ্কি ইস্তানবুল যায় ঠিক তেনেধৰণে চব হিল কৰিবলৈ তালৈ যায় তাত ডাঙৰ ডাঙৰ হিলাৰ্ছ আছে আৰু থেৰাপি চেণ্টাৰ্ছ আছে ক্ৰিষ্টেলছৰ অ'কে তাত এটা এটা ক্ৰিষ্টেল বেডছ পায় য'ত মানুহে গৈ পেলাই শুৱে বা আপুনি কিনিব পাৰে মানুহে কিনে মানে বিচনা ক্ৰিষ্টেলৰ বেড বিচনা মানে হিলৰ ওপৰত আমি গৈ শুই দিমগৈ সেইটো দি হিলিং কৰে $10,000 সেয়া এটা এটা ক্ৰিষ্টেলৰ বিচনা মানে একেবাৰে পাৰ্মানেণ্ট নে টেম্পৰী শুবলৈ অকল কিনিবলৈ কিনিবলৈ 10,000 মানে 8 lakhs এখন বিচনাৰ দাম অল অভাৰ দ্য ৱৰ্ল্ড মানুহে কিনে সেয়া এতিয়া বহুত মানুহে কয় আম্বানীয়ে পিন্ধে নেকি ক্ৰিষ্টেল আম্বানীহঁতে সেয়া কৰে সিহঁতৰ যোনটো বাথটাব নৰ্মেল বাথটাব নহয় ক্ৰিষ্টেলৰ বাথটাব ৰ'জ কোৱাৰ্টছ এমেথিছৰ বাথটাবত গা ধুৱে হিলিং প্ৰপাৰ্টিজ সেইবিলাক লাখ লাখ টকাত বিক্ৰী হয় আৰু আমি কি কৰি আছোঁ 600-700 টকীয়া ডুপ্লিকেট ক্ৰিষ্টেল কিনি বহি আছোঁ আৰু আশা কৰি আছোঁ যে আমাৰো এদিন সৌভাগ্য আহিব হা বাপৰে বাপ বাৰু যি কি নহওক আৰু ব্ৰেচলেট আপুনি মোক পাইৰেটৰ এইকেইটা দেখুৱালে অৰিজিনেল ডুপ্লিকেট গম পালোঁ ব্ৰেচলেটৰ ক্ষেত্ৰত ডুপ্লিকেট আৰু ডুপ্লিকেটটো বাৰু মোৰ ওচৰত ধেৰ আছে কিন্তু অৰিজিনেলটো চাবলৈ বিচাৰিম অৰিজিনেল মই কোৱালিটি দেখুৱাম আপোনাক অ'কে এইটো আমাৰ ৰ'জ কোৱাৰ্টছ হয় অ'কে আপুনি চাওকচোন কেনেকুৱা ধুনীয়া কালাৰটো চোৱা একদম লাইট ন আৰু মই বিচাৰি ফুৰিছিলোঁ পিংক কালাৰ যিকেইটা ধুনীয়া ৰ'জ কোৱাৰ্টছ কেতিয়াও ডাৰ্ক পিংকত নাহে অকল ট্ৰিটেডটোহে ডাৰ্ক পিংকত আহিব একদম পানী নিচিনা ৰিয়েলি অৰিজিনেল ট্ৰাষ্ট মি প্লাষ্টিকৰ আমাৰ বাকীবোৰ পিন্ধিলে প্লাষ্টিকতে লাগে প্লাষ্টিক হয়েই একচুৱেলি আৰু এইটো একদম ষ্টোন ব্ৰেচলেট এনেকুৱা ষ্টোন আপুনি গাৰাণ্টি দি ক'ম আপুনি আৰু ডিজাইনটো চোৱা কি নাপায় ফুলৰ ডিজাইন ন এইটো ক'তো নাপায় এইটো আমাৰ প্ৰিমিয়াম হেৰি ছেগমেণ্টৰ হয় এইটো বাহিৰৰ পৰা আনোৱা কোন কাণ্ট্ৰি এইটো মই আনিছোঁ ছিংগাপুৰৰ মানে এখেতে হিল কৰে মানুহক পাৰফেক্ট বস্তু দিয়ে আৰু কথাটো এনেকুৱা ধৰণৰ হৈছে যে তেখেতে যিবিলাক বস্তু আনে বাহিৰৰ পৰা গৈ এনেকৈ ন চ'ৰ্চ কৰে চাওক আৰু ঠিক তেনেধৰণে বেলেগ ব্ৰেচলেট চাওঁচোন ছেইম এমেথিছটো চোৱা আমাৰ এমেথিছৰ কোৱালিটি এইটোতো ধুনীয়া এইটো প্ৰিমিয়াম কোৱালিটি এইটো আমি ৱেবছাইটতো নিদিওঁ অনলি অন ডিমাণ্ড এইটো তুমি ক'তো নাপাওঁ ডিজাইনটো চোৱা কেনেকুৱা ধুনীয়া কিমান আহে এডাল দাম এইটো আমাৰ আহিব আৰামছে 5,000-8,000 এডাল ক্ৰিষ্টেলৰ দাম কিন্তু একদম ইউ উইল বি ছেটিছফাইড একদম অৰিজিনেল এইটো ইমান ধুনীয়া অ' মাই গড এইটো ক্ৰিষ্টেল আপুনি দিলে আপুনি আপোনাৰ প্ৰগ্ৰেম কৰি থোৱা আছে নাজানো মই যদি পিন্ধি দিওঁ মোকতো ডাইৰেক্টলি কেতিয়াও কাম নকৰে নিগেটিভ ইম্পেক্ট কৰে নেকি কৰিব যদি এইটো ভালকৈ ক্লেন্স প্ৰগ্ৰাম নাই চ' আপুনি বহুত মানুহে ৰ'জ কোৱাৰ্টছ পিন্ধে আৰু মোক কয় আহি পেলাই সি বহুত বেছি ইম'চনেল টাৰ্মইল ফিল কৰে চকু পানী ওলাই থাকে কান্দি থাকে কাৰণ শ্বুট কৰা নাইকিয়া ৰ'জ কোৱাৰ্টছ উঠাই পিন্ধি ল'ব নালাগে দেখিলেই পিন্ধিব নালাগে আচলতে বহুতে কয় ক্ৰিষ্টেলে হাৰ্ম নকৰে কিন্তু আপোনাৰ যদি হাৰ্ট চাক্ৰা বহুত এফেক্টেড আছে আৰু ৰ'জ কোৱাৰ্টছ আপুনি পিন্ধি ল'লে বেছি দুখ বাঢ়িবও পাৰে আৰু বেছি হেৰি কৰি দিব পাৰে মানে ক্ৰিষ্টেল পিন্ধিলে দুখ বাঢ়িবও পাৰে পইচা যাবও পাৰে যাব পাৰে যদি এক্টিভেটেড নাই বুজি পালে এইটো আমাৰ এমেথিছ চাওক নৰ্মেলি মানুহে দিয়ে এমেথিছ 800-900 টকা এইটো কোৱালিটিটো চাওক শ্বাইন কৰি আছে এইটো ব্ৰাজিলিয়ান এমেথিছ টপ কোৱালিটিটো ব্ৰাজিলত পায় এইটো ব্ৰাজিলিয়ানটো হয় মই এটা অৰ্ডাৰ দিছিলোঁ ৰিয়েলি দ'জ আৰ প্লাষ্টিক্স দিজ আৰ ষ্ট'নছ চিৰিয়াছলি কোৱালিটিটো চাওকচোন কোৱালিটিটো অৰিজিনেল কিন্তু এইটো ব্ৰাজিলিয়ান আৰু ইটো এমেথিছ কৰে এইটো এইটো মই বেলেগৰ পৰা আনিছোঁ কিন্তু হয় এইটো ব্ৰাজিলিয়ান অ'কে মানে ব্ৰাজিলত মেইনলি ষ্ট'নছবিলাক তাৰপৰা ওলাইছে কিন্তু এই বস্তুটো বনোৱাটো বেলেগ বেলেগ জেগাত বনে চবৰ মেচিন নাথাকে এইটো বস্তু এইটো মেচিনেৰে কাট কৰে ন এই ডিজাইনটো চাওক কেনেকুৱা ধুনীয়া আৰু ক্ৰিষ্টেলত এনেকুৱা ডিজাইন বনোৱা ইজি নহয় ভাঙি যায় বহুত লছ হয় ন আৰু মানুহে ডেফিনেটলি পিন্ধিলে সুধিব এইটো ক'ৰ পৰা আনিছে যোনে ক্ৰিষ্টেলৰ লগত ডিল কৰিছে ন ৱাও এতিয়া আপুনি মোক কওক আপোনাৰ লাইফত বহুত এক্সপিৰিয়েঞ্চ আছে যে মানে বিভিন্ন ক্লায়েণ্ট আহে আপুনি একদম বেষ্ট অফ দি বেষ্ট ফিডবেক কেনেকুৱা পাইছে আপুনি ৰিভিউটো কি হৈছিল আৰু কি হৈছে মেক্সিমাম মই পাইছোঁ বেমাৰত আৰু ৰিলেশ্যনশ্বিপত হয় নেকি বেমাৰত হিলিং হৈছে কি বেমাৰ ঠিক কৰিছে ক্ৰিষ্টেলে যিকোনো বেমাৰ ঠিক কৰিব পাৰে মই এটা পাইছিলোঁ মেক্সিমাম মানুহৰ শ্লিপ ডিজৰ্ডাৰ থাকে সেইটো ঠিক কৰিছে তাৰপিছত আপোনাৰ বডি এক সেয়া ঠিক কৰিছে হাৰ্টৰ প্ৰব্লেমো কিছুমানৰ ঠিক কৰিছে আৰু এটা বেমাৰ বহুতৰ ঠিক কৰিছে পেটৰ প্ৰব্লেম ঠিক কৰে পেটৰ প্ৰব্লেম মেক্সিমাম মানুহৰ পেটৰ প্ৰব্লেম আজিকালি ৰাইট আজিকালিতো পেষ্টিচাইড খানা খাই মানুহৰ মেইনলি আৰু সেইটো কাৰণে এইটো হৈছে হয় নহয় তো এতিয়া এটা কথা কওক যে পেটৰ বেমাৰ আৰু ৰিলেশ্যনশ্বিপত কেনেকুৱা মানে একদম ডিভ'ৰ্চ কেছ হ'বলৈ হওঁতো বাচি গৈছে নেকি কেনেবাকৈ বাচিছে কিন্তু তাৰ লগত মই আৰু ৰেমেডিজ দিছোঁ অকল ক্ৰিষ্টেল দিয়া নাই সেইখিনি ড'জাৰ ছেপাৰেটলি ছেপাৰেট ৰেমেডি সেইখিনি চিক্ৰেট
চাওক চবৰ প্ৰব্লেম ডিফাৰেণ্ট একেই নহয় ন চ' কালেক্টিভলি আপুনি বস্তু দিব লাগিব অকল ক্ৰিষ্টেলেলি যে চব ঠিক হৈ যাব নহয় কিছুমানৰ হৈ যায় সৰু সুৰা আছে বা ডাঙৰো ঠিক হৈ যায় কিন্তু কেতিয়াবা আৰু বস্তু দিব লাগে এটা ক্ৰিষ্টেল মই দিওঁ এক্টিভেট কৰি পেলাই দিওঁ আজিকালি বাচ্ছাৰ যে মাত নুফুটে সেইটো কাৰণে দিওঁ মই এক্টিভেট কৰি পেলাই কেইবাটাও বাচ্ছাৰ সেইটো হৈছে মানে এডিআৰই বুলি নে কিবা বুলি কয় ন তেনেকুৱা কিবা এটা ডিছঅৰ্ডাৰ থাকে তো মানে দিলে হয় মাত নুফুটা আৰু ক্ৰিষ্টেল দিয়াৰ পিছত মাত ফুটি গৈছে ক্ৰিষ্টেল দিওঁতে আমি থ্ৰ'ট চাক্ৰা বেচিকেলি থ্ৰ'ট চাক্ৰা ব্লক থ'লে সেইটো হয় থ্ৰ'ট চাক্ৰা ষ্ট'নছ আহে সেইটো এক্টিভেট কৰি মই মাকবোৰক দিওঁ আৰু ইয়াত মাছাজ কৰিব মই শিকাওঁ আৰু মন্ত্ৰ এটা দিওঁ অ'কে সেইটো কেইবাটাও বাচ্ছাৰ মাত আহিছে ৰিয়েলি ৱাও এনেই এনেকুৱা কাৰ এনেকুৱা আহিছে মানে মাত নুফুটিছিলে আহি গৈছে আপোনাৰ এনেকৈ কেইবাটাও ষ্টুডেণ্ট মানে ক্লাইণ্টছ আহিছিলে এগৰাকী আহিছিলে তাই টুইনছ ল'ৰা আৰু ছোৱালী ল'ৰাটো একেবাৰে মাত ফুটা নাছিলে আৰু ছোৱালীজনী অকণ ফুটিছিলে ডাঙৰ হৈ গৈছিলে 4 years প্লাছেই হৈ গৈছিলে অলমষ্ট তাৰপিছত দুটাৰে মাছাজ কৰিছে কথা হৈ গ'ল আহিছে ল'ৰাটো অকণমান কম আহিছে ছোৱালীজনী ভালকৈ খৰকৈ কোৱা হৈ গ'ল ল'ৰাটো ষ্টাৰ্ট হৈ গ'ল কোৱা একেবাৰে কথা পতা নাছিলে আহিছে সেইটো কিমান পিচ লাগে ন শান্তি লাগে ফিডবেক আছে আমাৰ ইনষ্টাগ্ৰামত লিখিছে তাই মানে এখেতৰ ৱেবছাইট আছে ইনষ্টাগ্ৰাম আছে আপোনালোকে ডেছক্ৰিপশ্যন কমেণ্ট বক্সত পাই যাব তাত যাব আৰু আপোনালোকে তেখেতৰ ৱেববিলাক ভিজিট কৰিব তেতিয়া ডেফিনেটলি আপোনালোকে গম পাব ৰিভিউবিলাক চাব পাৰিব গুগলত গোটেই ৰিভিউজ লিখা আছে আমাৰ গুগলত ৰিভিউ আছে এখেতৰ নাম মাৰিব আইৰা নতুবা আপোনালোকৰ ব্ৰেণ্ড যিটো বিমোক্ষা তো বিমোক্ষা মিনিং বিমোক্ষা হ'ল লিবাৰেশ্যন মুক্তি পোৱা ৱাও বিমোক্ষা বুজিছে নহয় ভাবিছোঁ বিমোক্ষা মই মায়ো নাই চোৱা কিন্তু মই বিমোক্ষা কিয় দিলে মানে সেইটো মই ভাবি আছিলোঁ তো ডেফিনেটলি আচলতে আপোনালোকে ভিজিট কৰিব তেওঁৰ গোটেই ডিটেইলছখিনি গুগল ৰিভিউত পাব আৰু এনেকুৱা বেমাৰ এক্সাম্পল কাৰোবাৰ কোনোবা এনেকুৱা আছে নি অসম ভাৰতৰ বাহিৰৰ হওক বাহিৰৰ হৈছে মানুহ এজনৰ আছিলে ব্ৰেইন টিউমাৰ বাৰে ৰেকাৰিং হৈ আছিলে হয় তেখেতক মই বহুত দিন ক্ৰিষ্টেল হিলিং দিছোঁ ডিষ্টেণ্ট হিলিং দিছোঁ পিন্ধিব দিয়া নাই কাৰণ বাহিৰত থাকে পিন্ধিলে ইমান এফেক্টিভ নহ'ব মই ঘৰত আমি ক্ৰিষ্টেল গ্ৰিড মানুহৰ নাম লৈ পেলাই বনাব পাৰোঁ ডিষ্টেঞ্চত দিব পাৰোঁ ডিষ্টেঞ্চত পাৰে ন মানে মই আজি কোনোবাই ক্ৰিষ্টেল পিন্ধাটোৰ উপৰিও যিটো আপুনি ডায়েগ্ৰাম তাতে বনাই দিব মোৰ ইয়াত এফেক্ট মোৰ বৰ্ড থাকে এনেকৈ মানুহজনৰ নাম ডেট অফ বাৰ্থ লৈ পেলাই বৰ্ড বনোৱা হয় যেনেকৈ আপোনাৰ 7 চাক্ৰা হিলিং কৰে তেনেকুৱা বৰ্ড সেই বৰ্ডত মানুহজনৰ হিলিং দিয়া হয় সেইটো বেছি এফেক্টিভ কিমান দিন দিব লাগে তেওঁকতো মই এটলিষ্ট 6 monthsত ৰিজাল্টছ পাইছে এবছৰ লাগিছে পূৰা কমপ্লিট হওঁতে বস্তুটো চাওক ক্ৰিষ্টেলৰ বিষয়ে আজি ন তথ্য আপোনাৰ বোধহয় আমি আপোনালোকক আজি দিবলৈ সক্ষম হৈছোঁ আৰু থেংকছ টু আইৰা মেম আৰু আপোনালোকে শ্বেয়াৰ কৰি দিয়ক যাতে আৰু বহুতে গম পায় চাওক কিয় এইবিলাক হ'ল অল্টাৰনেটিভ মেডিচিন বুলি কয় ন অল্টাৰনেটিভ মেডিচিনছ তো এইখিনিয়ে কি কৰে আপোনাৰ যিখিনি প্ৰব্লেম লাইফৰ প্ৰব্লেমছ হয় হেল্থ প্ৰব্লেমছ হয় ছল্ভ কৰি দিছে আৰু এইবোৰ এক্সাম্পলছ আপোনালোকৰ গুগল ৰিভিউত আছে দ'জ আৰ জেনুইন গম পাইছে আৰু এতিয়া বাকী আৰু আপুনি আত্মাৰ লগত কথা পাতে বুলি শুনিছোঁ হয় নেকি ভগৱানে অকণমান গিফ্ট দিছে মোক পাতিব পাৰা সেইটো বিষয়ে আহিম তাৰ মাজত আৰু এটা কুৱেশ্যন এৰাইজ হ'লেই নহয় আজিকালি খুব মানে ধৰক নিগেটিভ আৰু খুব মানে ৰেমিডিজ আহি আছে মানে ৰিলত চাওঁ ৰেমিডিজ অকল অসমৰ কথা কোৱা নাই অসমৰ বাহিৰৰ হ'ল লাল কিতাপ ৰেমিডিজ ইটো হ'ল মন্ত্ৰ এইটো মন্ত্ৰ কৰক 108 বাৰ জপ কৰক আপোনাৰ এইটো হৈ যাব আপুনি কি কয় আপোনাৰ মতামতটো কি ৰিয়েলি হ'বনে কাম সেইবোৰ কেতিয়াও কৰিব নালাগে এইবিলাক জেনেৰিক ৰেমেডি ডাইৰেক্ট ৱৰ্ড কেতিয়াও কৰিব নালাগে খুব বেছি হিলিং কোড ৰিচুৱেলছ কিবা কিবি আপুনি জেনেৰিক ইউজ কৰিব পাৰে কিন্তু মন্ত্ৰ চন্ত্ৰ যে দি দিয়ে এইবোৰ কেতিয়াও কৰিব নালাগে কাৰণ আজি মই ক'লোঁ আপোনাৰ শনি কাৰণে আপুনি এইটো কৰি লওক আপুনি জানে আপোনাৰ বাৰ্থ চাৰ্টত শনি ক'ত বহি আছে তেনেহ'লে তেনেকৈ হ'লেতো কোনো এষ্ট্ৰলজাৰ ওচৰত নাযাবই বাৰ্থ চাৰ্টৰ কামেই কি আছে আমি 9টা প্লেনেটৰ ৰেমেডি সদায় কৰোঁ আমাৰ চব পাৰফেক্ট হৈ যাব নহয় ন কাৰেক্ট এতিয়া শনি ক'ত বহি আছে কোনটো প্লেনেটে দৃষ্টি দি আছে আমি কেনেকৈ জানো ৰাইট চ' সেইকাৰণে সেইবোৰ কেতিয়াও কৰিব নালাগে আৰু যিমান ৰেমেডিজ আপুনি কৰি যায় সিমান লাইফত আপুনি ট্ৰাবল আৰু ক্ৰিয়েট কৰি গৈ থাকে হয় কিয় কৰিব নালাগে কাৰণ আপুনি নাজানে ন বাৰ্থ চাৰ্টত আপোনাৰ কি হৈ আছে উল্টাই যিটো কৰিব লাগিছিলে এইটো নকৰি বেলেগ এটাহে কৰিব সদায় দেখুৱাই পেলাই কৰিব লাগে নিজৰ ডক্তৰ কেতিয়াও হ'ব নালাগে কাৰেক্ট আৰু মানে দেখা যায় যে এটা ৰিল ক'ৰবাৰ আজি মই ইণ্ডিয়াৰ বাহিৰৰ বা অসমৰ বাহিৰৰ কোনোবা এজন হিলাৰ বা এনেকুৱা অকাল্টৰ হেৰি মানুহৰ পৰা যদি মই পাই যাওঁ তেওঁ সেই ছেম টু ছেম ৰেমেডি কোনোবা এজন বেলেগে আহি পেলাই কপি কৰি দিয়ে সেইটো ইনষ্টাগ্ৰামতে আপুনি যদি লিখে যে হাউ কেন আই গেট মাই ৰিল ভাইৰেল ইনষ্টাগ্ৰামেই কয় যিবোৰ ট্ৰেণ্ডিং হৈছে সেইটো কপি কৰি বনাওক বুলি পেলাই
সঁচা কথা আকৌ এইবিলাক কপি কৰে বহুত সেইকাৰণে কৰি আৰু ইনষ্টাগ্ৰামে কৈছে কৰক তেতিয়া ভাইৰেল যাব মই এতিয়া অৰিজিনেল কণ্টেণ্ট যদি খুব বেছি দিওঁ মোৰ একাউণ্ট নাযায় আজি মোৰ 3 বছৰ হ'ল কৰি থাকা মই আজিলৈকে 50,000 ফলোৱাৰ্ছ বনাব পৰা নাই আই হেভ অনলি 43,000 এতিয়া তথাপিতো যথেষ্ট আছে বাৰু আপোনালোকে বহুত ফ'ল' কৰিলে কষ্টৰে হৈছে নিকিনাকে আৰু অৰিজিনেল কণ্টেণ্ট দি মানে আপুনি 3 বছৰ 4 বছৰ এই ক্ৰিষ্টেলত হৈছে ন নহয় মোৰ ছ'চিয়েল মিডিয়াত আহা মই ছ'চিয়েল ছ'চিয়েল মিডিয়াত মিডিয়াত অহা অহা নাছিলোঁ ইমান দিন অহাই নাছিল নাই মোৰ মানে ইমান এটা মানে মন নাছিলে আহিবলৈ কিন্তু কিছুমান লাইফত চিটুৱেশ্যন হ'ল সেইকাৰণে আহিব লগাত পৰিলে অ'কে এতিয়া আহোঁ আপুনি আত্মাৰ লগত কথা পাতে বুলি ক'লে এইটো কি বুলি কয় আৰু কিয় পাতে এইটো মিডিয়ামশ্বিপ বুলি কোৱা হয় জেনেৰেলি যিবোৰ মানুহ ঢুকাই গৈছে তেওঁলোকে ডাইৰেক্টলি আপোনালোকৰ তেনেকুৱা পাৱাৰ নাই যে আপুনি দেখি নাপায় বা হেৰি কিছুমান মানুহক ভগৱানে সেইটো পাৱাৰ দিয়ে তাৰ থ্ৰুদি সেই আত্মাবোৰে আমাৰ লগত কানেক্ট কৰে এতিয়া বহুত মানুহ মৰাৰ পিছত যাব নোৱাৰে চ' কোনে পঠিয়াব কোনে হেল্প কৰিব বা আপোনাৰ ঘৰৰ কাৰোবাৰ হ'ল তেনেকুৱা এতিয়া মেছেজ এটা পঠাব বিচাৰিছে যে মই যাব পৰা নাই আপুনিতো গম নাপাব চ' আমাৰ থ্ৰু দি পেলাই সেই মেছেজটো দিয়াই আমি এটা মিডিয়েটাৰ সেইকাৰণে মিডিয়ামশ্বিপ বুলি কোৱা হয় সেইটো অ'কে মিডিয়ামশ্বিপ বুলি কোৱা এইটো আপোনাৰ মোৰ যদি কিবা জানিবলৈ মন যায় আপুনি কথা পাতি কৈ দিব পাৰিব নাই তেনেকৈ কৰা নহয় কেনেকৈ নহ'লেতো চবেই ক'ব মোৰ দেউতা ঢুকাইছে কথা পতাই দিয়া যিবোৰ মানুহ গুচি গৈছে আমি তেওঁলোকক মাতিব নালাগে আৰু মাতাটো ভুল কিছুমান থাকে যোনে ফিল কৰি থাকে যে মোৰ ঢুকাইছে যোৱা নাই আছে তেওঁলোক মানুহৰ মোৰ ওচৰত আহে আৰু মই চাই পেলাই দেখোঁ যে অঁ সঁচাকৈ কিবা এটা আছে যোৱা নাই তেতিয়াহে মই কওঁ যে মিডিয়ামশ্বিপ কৰিম কৰি পেলাই আপুনি পঠিয়াই দিব পাৰে নি অঁ নিয়ম আছে কৰাৰ বা কিছুমান নিয়ম মই ফেমিলিক দিওঁ কৰিবলৈ যে এইখিনি কৰি দিয়া মানে আত্মাটোৱেই কয় যে এইখিনি আছে চ' কৰাই দিওঁ তেতিয়া মুক্তি পায় একচুৱেলি পেৰানৰ্মেল এক্টিভিটি মানে পেৰানৰ্মেল ছ'চাইটি অফ ইণ্ডিয়াৰ এজন অসমৰ ৰিপ্ৰেজেণ্টেটিভক মই লগ পাইছিলোঁ তেখেতৰ পৰা মই জানিছিলোঁ যে আমাৰ নৰ্মেলি আমি যিটো সময়লৈকে মৃত্যু লিখা আছিল তাৰ আগতে যদি অকাল মৃত্যু হৈ যায় তো যিটো ৰেষ্ট অফ টাইম তেওঁ জীয়াব লাগিছিল সেই সময়টো আত্মাটো ঘূৰি ফুৰে তো সেই আত্মাটোৰ লগতে আপুনি সেই ডিলটো কৰে মানে হয় ৰাইট বুজি পালে নে কথাটো গতিকে মানে অলপ ভয়ানক কথাটো আৰু ইমানবিলাক কৈ আমি ক'বলৈ নাযাওঁ এইবিলাক এনেকুৱা ভূত প্ৰেতৰ কথা পাতি বহুত ভিডিঅ' ভাইৰেল কৰে মানুহে হৈছেও মই ক'বলৈ বিচৰা নাই কৃষ্ণ আৰু এইবিলাক আচলতে কি হয় ডেফিনেটলি এইটো আপুনি ছায়েন্স বুলি ক'বনে নে এটা ৰিয়েলি অকাল ছায়েন্স হয় সেইটো অকাল ছায়েন্স এটা আৰু সকলোকে সকলো এইটো শক্তি নিদিয়ে সকলোৰ ওচৰত নাই আৰু যোনে এক্সপিৰিয়েঞ্চ কৰিছে তেওঁহে বিশ্বাস কৰিব এক্সপিৰিয়েঞ্চ কৰিছেনে আপুনি কৰিছোঁ বহুত বাৰ কৰিছোঁ ভয় লাগে নাই আগতে ভয় লাগিছিলে যেতিয়া জানা নাছিলোঁ এতিয়া ভয় নালাগে এতিয়া কেতিয়াবা মই এনেকুৱা হয় যে নকৰোঁ সেইটো খুব ৰাতি কৰে নে দিনত কৰে ৰাতি কৰে লেট নাইট 11টামান বজাত অ'কে আৰু এইটো ভয় লাগি গৈছে মই আচলতে একচুৱেলি আৰু জানিবলৈ মন গৈছে কিন্তু মই আপোনালোকক কৈয়ে দিলোঁ ইমান নেপাতো বুলি আৰু নেপাতো আত্মা মোৰ বেয়া নহয়তো বেয়া নহয় হাৰ্ম কৰিব নিবিচাৰে আপোনালোকে যদি তেওঁৰ টেৰিটৰীত গৈ পেলাই কিবা কিবি কৰিব তেতিয়াহে হাৰ্ম কৰিব হাৰ্ম নকৰে যেনেকৈ জন্তু এটাক আমি তাৰ লগত চেৰখানি কৰোঁ তেতিয়াহে আমাক কামুৰিব একো নকৰে ন অ'কে সেইটো কথা বেলেগ বাৰু সেইটো এখেতৰ আনাডাৰ পাৰ্ট হয় মই আপোনালোকক জনালোঁ আৰু এটা আকাশিক ৰেকৰ্ড হোৱাট ডাজ ইট মিন আকাশিক হ'ল আপোনাৰ আমাৰ চ'লৰ ৰেকৰ্ড আমাৰ চ'লটো বহুতবাৰ জন্ম লয় ন চ' চব ৰেকৰ্ড লিখা থাকে সেইটো এটা আকাশিক লাইব্ৰেৰী বুলি কোৱা থাকে আকাশিক লাইব্ৰেৰী বুলি কোৱা থাকে মানে মই ইয়াৰ আগৰ জন্মত যি কি আছিলোঁ কি নাই কি কথা চব লিখা আছে নহ'লে আপুনি ইয়াত এইটো জন্ম কিয় ল'লে ক'ৰবাততো ৰেকৰ্ড হ'ব ন আজিতো আপুনি বেলেগ ক'ৰবাত জন্ম ল'ব লাগিছিলে সঁচাকৈ সেইটোৱে কি কৰে আকাশিক ৰেকৰ্ড কৰি কি পায় আকাশিক ৰেকৰ্ড মানে আজিকালিতো বহুত কমাৰ্চিয়েল হৈ গৈছে মানুহে আধা ঘণ্টা মূৰে আকাশিক ৰেকৰ্ড ক্লাইণ্টৰ কৰি আছে তেনেকুৱা নহয় আকাশিক ৰেকৰ্ড হ'ল আপোনাৰ এষ্ট্ৰলজি নিউমৰলজি মই গোটেইখিনি চব কৰিলোঁ কিন্তু আপোনাৰ প্ৰব্লেমটো ছল্ভ হোৱা নাই চ' কুড বি আপোনাৰ পাষ্ট লাইফত আপুনি এনেকুৱা কিবা এটা কৰ্ম কৰি থৈছে যাৰ কাৰণে আপুনি এতিয়া ভুক্তভোগী হৈ আছে তেতিয়া আকাশিক ৰেকৰ্ড চোৱা যায় যে এনেকুৱা কি কৰিছিলে আপুনি তাৰপিছত তাৰ ৰেমেডিখিনি ইয়াত কৰা হয় প্ৰায়বাৰ পশ্চাতাপ কৰা হয় সেইটোত আৰু মই যদি ভুল যিটো কিবা এটা যদি কৰি থৈ আহিছোঁ ইয়াত সেইকাৰণে ভুগি আছে আপুনি চ' ইয়াত আপুনি সেইটো হেৰি কৰিব লাগিব ঠিক কৰিব লাগিব মোৰ অলপ চাই দিবচোন মই প্ৰায়ভাগ আকাশিক আপুনি যদি হেল্থ ইছ্যুজ ভুগি আছে কুড বি পাষ্ট লাইফৰ কিবা এটা আছে যিমান ডাঙৰ বেমাৰ মই মানুহৰ দেখিছোঁ আজিলৈকে পাষ্ট লাইফ কাৰ্মিক ন নিউমেৰলজিত কাৰ্মিক নাম্বাৰ এটা বুলি থাকে 13, 19 যিবোৰলৈ জন্ম লয় তেওঁলোকৰ লাইফ বহুত ষ্ট্ৰাগল 13 আৰু 13 সংখ্যা মানুহবিলাকে বিশেষকৈ নিজৰ চাবৰিনক বেছি অৰ্ডাৰ দি থাকিব নালাগে হয়নে
তেওঁলোকে জন্মই লৈছে নিজৰ পাষ্ট লাইফৰ কৰ্মখিনি ঠিক কৰিবলৈ গতিকে বেয়া কাম একো কৰিব নালাগে এটা ফৰ এক্সাম্পল এটা দিলোঁ আৰু গতিকে নিউমেৰলজি বা আপুনি টেৰ'ও কৰে নহয় টেৰ' কাৰ্ডৰ ইতিমধ্যে এখেতৰ বহু পডকাষ্ট আছে আপোনালোকে শুনি ল'ব সেইটো বিষয়ে মই বেছি নাপাতো নেকি আৰু দীঘলীয়া হৈ যাব গতিকে আৰু এতিয়া আকৌ পুনৰ ক্ৰিষ্টেললৈকে আহোঁ আকাশিক ৰেকৰ্ড আপুনি মেইনলি ক্ৰিষ্টেল হিলাৰ বুলি আপুনি মেইনলি নিজকে ইণ্ট্ৰডিউচ কৰিবলৈ বিচাৰে ৰাইট গোটেইখিনিয়ে কৰোঁ মই ক্ৰিষ্টেল হিলিং কৰা বা ক্ৰিষ্টেল বেচা এইটো এটা মোৰ বিজনেছ হয় আমাৰ বিমোক্ষা থ্ৰু দি আমি ক্ৰিষ্টেল বেচোঁ ক্ৰিষ্টেলৰ মেজৰ আমাৰ বিজনেছৰ যোনটো ক্লাইণ্টছক ৰিটেইল বেচোঁ ছাপ'জ মই আপোনাক বেচি আছোঁ সেইটোত মোৰ বেছি মাৰ্জিন নাথাকে কাৰণ ইম্পৰ্ট কৰোঁ ন আমাৰ মেইন মাৰ্জিন যিটো আমি এক্সপৰ্ট কৰোঁ সেইটোতহে মেইন বিজনেছ আপুনি আকৌ বেলেগলৈ এক্সপৰ্টো কৰে পঠিয়াওঁ চাওক দেশৰ পৰা আনি বিদেশলৈ মানে বিদেশৰ পৰা আনি বিদেশলৈ বাহিৰত বেছি ডিমাণ্ড ন ইয়াৰ মানুহ ইমান বুজি পোৱা নাই এতিয়া বুজাবলৈকে আপোনাক আজি মানে ধৰক মাতিছোঁ তো গতিকে বুজি পাইছে নহয় গতিকে আপুনি কণ্টেক্ট কৰিব পাৰে আৰু চব অৰিজিনেল নেটত চাব ক্ৰিষ্টেল বাই অনলাইন বা আমুক পাইৰাইট আমুক কোনোবাই ৰ'জ কৰিছিলে ড'ণ্ট বাই ডাইৰেক্ট সদায় হিলাৰৰ পৰা ট্ৰাষ্টেড হিলাৰৰ পৰা নিজৰ নাম ডেট অফ বাৰ্থ দি প্ৰগ্ৰাম কৰি মেলিহে ল'ব লাগে আদাৰৱাইজ পইচা বৰবাদ কৰি কি লাভ এতিয়া আপোনাক এটা কথা কওঁ ডিপ্ৰেশ্যন আজিকালি বহুত মানুহ ডিপ্ৰেশ্যনত ভুগিছে ৰং এটেম্প্ট লয় আৰু আপোনাৰ বহুত মানে চাইকেট্ৰিকৰ ওচৰলৈ যায় গতিকে আপুনি আপোনাৰ ফালৰ পৰা এজ এ ক্ৰিষ্টেল হিলাৰ আপুনি কিবা ছাজেষ্ট কৰিব বিচাৰে নেকি মানুহক বা তাৰ কাৰণে কিবা ৰিজন আছে বুলি ভাবে নেকি বা এইটো কিমান দিন কি কৰিলে ক্ৰিষ্টেলে ছল্ভ কৰিব বুলি ভাবে আপুনি ডিপ্ৰেশ্যন ক্ৰিষ্টেলে বহুত হেৰিত মানে হেল্প কৰে হিল কৰিবলৈ দেই ক্ৰিষ্টেল ইজ ওৱান অফ দ্য বেষ্ট অপশ্যন ডিপ্ৰেশ্যন হিল কৰা ইদাৰ আপুনি ক্ৰিষ্টেল হিলিং ল'ব পাৰে বা ক্ৰিষ্টেলছ পিন্ধিব পাৰে যদি বহুত একিউট ডিপ্ৰেশ্যন হৈ আছে মাল্টিপল এপিছ'ডছ হৈ আছে তেতিয়া ক্ৰিষ্টেল হিলিংটো লোৱাটো বিৰাট দৰকাৰ আৰু ডিপ্ৰেশ্যন মেজৰলি হয় আপোনাৰ হাৰ্ট চাক্ৰা যদি এফেক্টেড থাকে আৰু আমাৰ বডিত 4টা এলিমেণ্ট থাকে এয়াৰ ৱাটাৰ ফায়াৰ এণ্ড আৰ্থ যদি আমাৰ ৱাটাৰ এলিমেণ্টটো ডিছবেলেঞ্চ হৈ যায় তেতিয়া আপোনাৰ ডিপ্ৰেশ্যন হ'ব চ' সেইটো বেলেঞ্চ কৰিব লাগে মানে 5 এলিমেণ্টছ গম পালেই ৱাটাৰ এয়াৰ আপোনাৰ ফায়াৰ আৰ্থ আৰু স্পেচ এইকেইটা এলিমেণ্টৰ ৱাটাৰটোৱে আমাৰ মনটোক বুজায় ৰাইট আৰু সেইটো কাৰণে মনটো খেলি মেলি থাকিলে সেইটো হৈ যায় আৰু সেইটো আপুনি বেলেঞ্চ কৰাই দিয়ে ইউজিং ক্ৰিষ্টেলছ চাওক গতিকে ক্ৰিষ্টেলে বিভিন্ন বেমাৰৰ পৰা মানসিক পৰা আপোনাৰ হেল্থলৈ সকলো ছল্ভ কৰি দিব পাৰে বুলি ক'ব পাৰে ন ৱাও এতিয়া আপুনি আৰু ক্ৰিষ্টেল বহুত দেখি দিছোঁ টেবুলত ধৰক 7 চক্ৰ আৰু এইটো আপোনাৰ আৰু কি আছে মানে আপুনি এবাৰ দেখুৱাই দিয়কচোন ৰাইজক এতিয়া মই কৈ আছোঁ এতিয়া বহুতে কি কৰে হেল্থ ইছ্যুজ মানে হাৰ্ট চাক্ৰাৰ হ'লে ৰ'জ কোৱাৰ্টছ আপুনিও জানে ক্ৰিষ্টেলৰ কথা নাজানা মানুহে ৰ'জ কোৱাৰ্টছ আৰু পাইৰাইটৰ নামটো জানে ৰ'জ কোৱাৰ্টছ পিন্ধিও কোনো দৰকাৰে নাই জানে তাতকৈ ইমান ভাল ভাল হাৰ্ট চাক্ৰাৰ ক্ৰিষ্টেল আছে এইটো হ'ল ষ্ট্ৰবেৰী কোৱাৰ্টছ হয় ইমান ধুনীয়া ক্ৰিষ্টেল আপুনি ৰ'জ কোৱাৰ্টছৰ জেগাত ষ্ট্ৰবেৰী কোৱাৰ্টছ পিন্ধক 200 টাইমছ বেটাৰ ৰিজাল্ট দিব আপোনাক কিন্তু এইবোৰ ক'তো দেখি নাপাব আপুনি নাই শুনিছে এতিয়ালৈকে নাই শুনা 17,000ৰ ভিতৰত আপুনি তাৰে ক'বা বা হৈ 16,000 নম্বৰটো লৈ আনিছে কেনেকৈ গম পাম চাব নাই শুনা ৰ'জ কোৱাৰ্টছ শুনিছোঁ মেজৰিটি মানুহে আজিকালি বিশেষকৈ য়ংষ্টাৰ্ছ মানে এইবিলাক জানেই আৰু আপুনি দেখিব কলেজৰ ল'ৰা ছোৱালী বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ডৰ প্ৰব্লেম ৰ'জ কোৱাৰ্টছ বা হাজবেণ্ড ৱাইফৰ প্ৰব্লেম ৰ'জ কোৱাৰ্টছ পিন্ধে তাতকৈ ষ্ট্ৰবেৰী কোৱাৰ্টছ ক্ৰিষ্টেল হিলাৰবিলাকে কাৰোবাৰ আপুনি ক'লে মোৰ ৰিলেশ্যনশ্বিপ প্ৰব্লেম আৰু ৰ'জ কোৱাৰ্টছ পিন্ধি লোৱা নহয় ন আৰু বেটাৰ ষ্ট'নছ আছে ইমান ভাল ভাল ষ্ট'ন আছে কিয় এটাত সোমাই আছা এক্সপ্ল'ৰ কৰা না য়েছ ৱাও এই তাকো এইবোৰ বিদেশৰ অৰিজিনেল পিয়'ৰ কোৱালিটি আৰু ইমান ধুনীয়া আৰু এইটো কিমান ক্লাছিক আপুনি ধৰক একদম হেৰি নিচিনাকৈ পিন্ধিব পাৰে এক্সেচেৰী নিচিনাকৈ পিন্ধিব পাৰে একদম নৰ্মেল আপোনাৰ মানে জুৱেলাৰী টাইপ ইমান ধুনীয়া ৱাও এগাল ক্ৰিষ্টেল পিন্ধাতকৈ আপুনি এপাত পিন্ধকচোন কি ধুনীয়া লাগিব হাতখন আৰু এতিয়া আপুনি কি বুজিলে আজি ক্ৰিষ্টেল আপুনি সকলো প্ৰব্লেম ছল্ভ কৰে ক্ৰিষ্টেল অৰিজিনেল ক'ৰ পৰা আহে ক্ৰিষ্টেল ডুপ্লিকেট কোনবোৰ অৰিজিনেল কোনবোৰ পিন্ধিব লাগে এখিনি পিন্ধিব লাগে নে নালাগে আৰু মেইনলি হৈছে ক্ৰিষ্টেল ডাজন্ট মিনছ ৰেইকি আৰু একোভাৱে ৰিলেটেড নহয় ৰেইকি হিলাৰে এইটো দিয়ে আৰু এই ক্ৰিষ্টেল যে ৰেইকি কৰি পেলাই মই এক্টিভেট কৰাই দিছোঁ সেইটো কৰিব পাৰে মই তাক হেৰি বুলি নকওঁ কিন্তু মেইনলি হৈছে ক্ৰিষ্টেল হিলাৰে এটা বেলেগ টেকনিক দি পেলাই এক্টিভেট কৰায় প্ৰগ্ৰেমিং কৰায় আৰু একৰ্ডিং টু দি মানে পেচেণ্ট আপোনাৰ চক্ৰাছ ৰাইট মেইন চক্ৰাছ গতিকে এই বস্তুখিনি বহুতখিনি আচলতে লুকাই আছিল আপোনাৰ পৰা গম পালোঁ ন আৰু এইটো হ'ল এতিয়া ক্ৰিষ্টেলৰ কথা আৰু ক্ৰিষ্টেল যদি কোনোবাই বিচাৰে আপোনাক যোগাযোগ কৰিলে উইদিন কুৰিয়াৰ আহি যাব ক্ৰিষ্টেল মই সদায় মই এটা মানে ফাণ্ডামেণ্টেল ফ'ল' কৰোঁ যে মই সদায় ক্লাইণ্টক বুজাওঁ যে এটা এপইণ্টমেণ্ট লৈ নিজৰ এনাৰ্জি স্কেন কৰিহে ক্ৰিষ্টেলছ লওক
এনাৰ্জি স্কেনটো এনেই কেনেকৈ কৰে অকণমান হিণ্টছ দি থৈ যাব নেকি? এনাৰ্জি মই ক্লাইণ্টছৰ ফটো লওঁ, নেম, ডেট অফ বাৰ্থ লওঁ, মেডিটেশ্যন কৰোঁ, আৰু এটা বৰ্ড আছে সেইটো থ্ৰু দি পেলাই মই এনাৰ্জিটো স্কেন কৰি তাত বহিয়ে গম পাই যায় মোৰ ইয়াত প্ৰব্লেম নে ইয়াত প্ৰব্লেম নে ইয়াত প্ৰব্লেম? অঁ, শিকোৱা হয়, টেকনিক আছে ন। এতিয়া ৰেকি যেতিয়া মই আপোনাক হিলিং দি আছোঁ, মই গম পাওঁ ন কোনটো চাক্ৰাত কি হৈ আছে, ইয়াত ফিল কৰোঁ। আৰু এইটোৱে আপুনি আজি কিমান বছৰৰ পৰা কৰি আছে? 15 yearsটো হৈ গ'ল। 15 years। যেতিয়া মইতো শুনাই নাই, আৰু আপোনালোকেও বোধহয় 15 বছৰ আগত ক্ৰিষ্টেলৰ কথা শুনাই নাই। আজি 4 বিশেষকৈ এই লকডাউনৰ আগে পাছে পৰাহে মানুহে অসমত এই ক্ৰিষ্টেল পিন্ধিছে, আৰু আমাৰ এমেজন এইবোৰ বিভিন্ন ৱেবছাইটৰ পৰা কিনি পিন্ধি আছে, আৰু আশা কৰিছে যে মোৰ এদিন ভাল হ'ব। আৰু ভাল হোৱাৰ আগত এইখিনি জনাটো দৰকাৰ। বাৰম্বাৰ কৈছোঁ, শ্বেয়াৰ কৰক আৰু যোগাযোগ কৰিবলৈ নাপাহৰিব, কাৰণ অৰা স্কেন আৰু কি বুলি কয় চাক্ৰা স্কেন, চাক্ৰা স্কেন কৰিবলৈ নাপাহৰিব। আৰু কোনোবাই যদি আকাশিক ৰেকৰ্ড ভাবিছে যে আপুনি আকাশিক ৰেকৰ্ড আপুনি কোনবিলাক মানুহক কৰিবলৈ, যোনে তোনে কৰিম বুলি ক'লে কৰিব পাৰে? নাই, মই কমাৰ্চিয়েলি নকৰোঁ এইবিলাক। আকাশিক ৰেকৰ্ড, মিডিয়ামশ্বিপ, আত্মাৰ লগত কথা পাতা, মই কমাৰ্চিয়েলি নকৰোঁ। সেইটো নকৰে? কাৰ কাৰণে কৰে? কৰিবই নালাগে কমাৰ্চিয়েলিটো, ভুল কাম। আপুনি কি হিচাপত কৰে? মই কেনেকৈ কৰোঁ, ছাপ'জ আপুনি আপুনি মোৰ ওচৰত ছেশ্যনলৈ আহিছে, মই ছেশ্যনত আপোনাৰ গোটেইখিনি চালোঁ, মোৰ যদি ফিল হয় যে আপুনি কৰাব লাগে, মই তেতিয়াহে কৰাওঁ, আদাৰৱাইজ মই নকৰোঁ। গতিকে এখেতৰ লগত যোগাযোগত থাকিব লাগিব। একদম কথা কৈ 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 লাষ্টত যেতিয়া আপোনাক ষ্টাডি কৰি ল'ব, তেতিয়া গম পাব অঁ নাই মোক দৰকাৰ হৈছে। এতিয়া পাষ্ট লাইফটো আপুনি যদি সদ্যহতে জানিবলগীয়া থাকিলেহেঁতেন, ভগৱানে আপোনাক মনত পেলাই ৰাখিলেহেঁতেন ন, কিয় পঢ়ুৱাই পেলাই দিলে? কাৰণ আপুনি আপোনাৰ পাষ্ট লাইফ জনাৰ দৰকাৰ নহয়। অ'কে, সেইকাৰণে আকাশিকটো চবেই কৰাব। আজিকালি ফেশ্বন হৈ গৈছে, মোৰ পাষ্ট লাইফৰ কথা মই জানিব বিচাৰোঁ, বহুত ক্লাইণ্টছ আহে, আৰু মই আকাশিক কাৰণে ভাড়া চাৰ্জেছ লওঁ হা। তথাপি মই ক্লাইণ্টছক মানা কৰিলোঁ যে মই নকৰোঁ তেনেকৈ, যদি দৰকাৰ হ'ব মই তেতিয়া কৰিম। এইবিলাক এথিকেল প্ৰেক্টিচেছ হয়, সেইটো মানুহে কৰাটো বহুত দৰকাৰ। আকাশিক ৰেকৰ্ডৰ এনেই চাৰ্জেছবিলাক ক'ব পাৰি নি? মই আকাশিক ৰেকৰ্ডত পাৰ কুৱেশ্যন 5,000কৈ লওঁ, কেতিয়াবা এটা ছেশ্যনত 15,000 লওঁ। বুজিলে? আৰু এইখিনি বিদেশৰ মানুহে কৰিবলৈ কুণ্ঠাবোধ নকৰে, বুজি পায়। আৰু আকাশিক ৰেকৰ্ড এনেকৈ নহয়, আজিকালি যিবোৰ মানুহে কৰি আছে, আপুনি আহিলে আধা ঘণ্টাত মই আকাশিক ৰেকৰ্ড এক্সেছ কৰি মই আপোনাক আনচাৰ দি দিলোঁ, নহয়। মাল্টিপল টাইমছ বহিব লাগে। বুজিলে? গেৰেণ্টি দিব নাই, মই ক্লাইণ্টক কৈ দিওঁ সময় লাগিব, মই 4-5 বাৰ বহিম, যেতিয়া হ'ব তেতিয়া দিম। ক্লাইণ্টক কওঁ পেচেঞ্চ। ইনফেক্ট যে মই আত্মাৰ লগত কানেকশ্যন কৰোঁ, মাতিলে আত্মা কেতিয়াবা নাহে। চ' যদি মই 2-3 বাৰ ট্ৰাই কৰোঁ, যদি নাহে মই পইচা ৰিটাৰ্ণ দিওঁ। বাও, মানে বিজনেছ বাট নট এনি টাইম, নট এভৰি টাইম। এনেকুৱা বিজনেছ কৰিব নোৱাৰি, এইবোৰ বস্তু হ'ল বেলেগ বস্তু। ভগৱানে বিজনেছৰ কাৰণে পঠিয়াই দিয়া নাই এইটো। মানুহৰ কল্যাণ কৰিব লাগিব, পইচা ল'ব লাগিব। কাৰণ কিয়, মোৰ ফেমিলি আছে, মই টাইম দি আছোঁ, আৰু ছেকেণ্ড এটা এনাৰ্জি এক্সচেঞ্জ ল'ব লাগিব, নহ'লে মই নিজৰ বডি পাৰ্ট মোৰ ফেমিলি বা কিবা পৰা মই দিব লাগিব, সেইটো এক্সচেঞ্জ কৰিব লাগিব। আচলতে এইবিলাক সঁচা, এইবিলাক যেতিয়া আপুনি টেৰ' কাৰ্ড কৰক, নিউমাৰলজি কৰক, এষ্ট্ৰলজি কৰক, এইবিলাক আচলতে এনাৰ্জি এক্সচেঞ্জ বুলি কোৱা হয়। আপুনি কিবা এটা এনাৰ্জি দিছে, হয়নে? তো গতিকে আপুনি তাৰ বিনিময়ত কিবা এটা ল'বই লাগিব। সেইটো কাৰণে আগতে কি হয়, টকা পইচা দিব নোৱাৰিলেও তামোল পাণ এটাৰ এটকা অৰিহণা দিয়ে। তামোল পাণটো আচলতে এইটো এটা এক্সচেঞ্জ হিচাপত ব্যৱহাৰ কৰে, ইন ৰেচপেক্টটো এটা দিয়া যায় ন। কিন্তু সেইবুলি আপুনি ধৰক তামোল পাণ চবতেতো বাহিৰততো নহয়, তো আগৰ দিনত এইটো আমাৰ অসমত বিশেষকৈ কৰিছিল, অৰিহণা হেঁতে দিয়ে আচলতে। সেইটো কাৰণে এইটো আপুনি কেতিয়াও ব্যৱসায় বুলি নাভাবিব। আজি যোনেই নাযাওক, এষ্ট্ৰলজাৰ পৰা আপুনি আদি কৰি আপুনি আজি টেৰ' কাৰ্ড ৰিডাৰলৈকে হওক, এটা যিটো ভেলু লয়, এইটো এটা এনাৰ্জি এক্সচেঞ্জ হয়, ৰাইট? বেছি সময় আৰু আপোনাৰ নলওঁ, কাৰণ কেলৈ ইতিমধ্যে সময় হৈছে, আৰু এখেতো মুম্বাই যাবগৈ, ফ্লাইট আছে। গুৰগাঁও যাবগৈ, ফ্লাইট আছে। আৰু মাটিৰ তলৰ পৰা ক্ৰিষ্টেল আহে, ক্ৰিষ্টেলটো ৰিফাইন কৰে, শ্বেপ দিয়ে। আপোনাৰ ওচৰত ডাইৰেক্ট মাটিৰ তলৰ পৰা অহা ক্ৰিষ্টেল আপুনি দেখিছে নাই, নে আছে? বহুত আছে, কালেকশ্যন কৰি থৈছোঁ মই, আপোনাক এটা দেখুৱাই আছোঁ। অ'কে, এইটো চাওক, আপুনি এনেকৈ চাওক, এইটো পাথৰ হয় ন? হয়। ৰ'ব, দুটা লগাই লওক। অ'কে, গোটা পাথৰ হয়। মাই গড, ৱাও! এইটো চাওক, পাথৰ দেখিছেনে? এইটো এনেকৈ শিলগুটি বুলি কওক আমাৰ থলুৱা ভাষাত। শুনিলে ভিতৰত কি আছে চাওক। এনেকুৱাকৈ আহে ক্ৰিষ্টেলছবোৰ। এইটো কি হয়? এইটো হ'ল ক্লিয়াৰ কোৱাৰ্টছৰ জিঅ'ড হয়। এনেকুৱাকৈ চব ক্ৰিষ্টেলছ আহে, তাৰপিছত মেচিনেৰে কাটে। এইটো মই সৰু লৈ আহিছোঁ। জিঅ'ড বুলি কয় ন? জিঅ'ড, GEODE, ঠিকে কৈছে, আচ্ছা, অ'কে। এইবোৰ এনেকৈ গোটা গোটা পাথৰ আহে, তাৰপিছত ডাঙৰ ডাঙৰ মেচিনেৰে কাটে। এই সৰু পৰা লৈ 50 কেজি 80 কেজিৰ ডাঙৰ ডাঙৰ ক্ৰিষ্টেলছ ওলায়। অ' মা,
বহুত ধুনীয়া লাগিছে, কিউট। বিৰাট ধুনীয়া। এইটো আপুনি মেনিফেষ্টেশ্যন কৰিব পাৰে, এইটো মেনিফেষ্টেশ্যন হিচাপত ইউজ কৰে। ইমান ভাইব্ৰেশ্যনেল হেৰি, আপোনাৰ যদি কিবা উইচ আছে আপুনি লিখি ইয়াত থৈ পেলাই আপুনি বন্ধ কৰি থ'ব পাৰে। বন্ধ কৰিলে এইটো মোক হৈ যাব, আপোনাৰ উইচ মেনিফেষ্টেশ্যন কৰিব পাৰে এইটো। ৱাও, ইমান কিউট। বহুত মানুহে ইয়াত ৱেডিং ৰিং চিং দি পেলাইও হেৰি কৰে, গিফ্ট দিয়ে। হয় নেকি? অঁ, হেৰি আপোনাৰ যদি এংগেজমেণ্ট হৈ আছে, ক্ৰিষ্টেলৰ এনেকুৱা ভিতৰত ৱেডিং ৰিং থয়। ৱাও। আৰু এতিয়া আপোনাৰ তাত এটা এমেথিষ্ট ক্লাষ্টাৰ দেখিছোঁ। এইটো এনেকুৱাই ওলায় মাটিৰ তলৰ পৰা, আপুনি চাওক কিমান অৰিজিনেল। এইটো ব্ৰাজিলৰ পৰা আহিছে ডাইৰেক্ট। চাওক, দেখিছেনে? কিমান ৰিয়েল। ডাইৰেক্ট এইটো আপুনি বাহিৰৰ পৰা দেখিলে আপুনি ক'ব এইটো শিলগুটি। চাওকচোন, যোনে বিচাৰি ফুৰে এইটো বিচাৰি কেনেকুৱা কৰি দিছে। কিমান দাম? চাওক এইটো, কিমান দাম এইটো? এইটো আপোনাৰ পৰিব 12 মান। 12,000। আৰু এতিয়া মই আপোনাক সুধোঁ, আপুনি মোক ব্ৰেচলেটৰ কথা ক'লে, হিলিঙৰ সময়ত আপুনি ইয়াত য'ত থৈ পেলাই গ্ৰাফ বনাই কিবা বনাই আপুনি হিল কৰে। এইটো কি কামত ব্যৱহাৰ কৰে? বা এনেকৈ আমি ক'ৰবাত ঘৰত ৰাখি থ'লে ফৰ ডেক'ৰেটিভ পাৰপাছ নে ইট উইল ৱৰ্ক? এইটো যোনটো হয় এইটো পিয়ৰেষ্ট ফৰ্ম অফ ক্ৰিষ্টেল হয়। অ'কে। হাঁ, এইটো যিকোনো হিলিঙত আমি এনেকুৱা ক্ৰিষ্টেল এনেকৈ ওলাই অহাবোৰ থাকে পেঞ্চিলছ, সেইবোৰ ইউজ কৰোঁ হিলিঙত। এইটো একো ট্ৰিটমেণ্ট নাই, একো নাই। আমি ব্ৰেচলেটছবোৰত ট্ৰিটমেণ্ট কৰা হয়, কাৰণ তেতিয়াহে সেইটো থাকিব। এইটো পিয়ৰ হিলিঙত ইউজ কৰোঁ। মেক্সিমাম ডাঙৰ মানুহে ইয়াৰ জিঅ'ডছ ৰাখে। ধনী মানুহৰ অফিচত দেখিছোঁ, দেখিব আপুনি, মস্ত থৈ দিয়ে, ডাঙৰ ডাঙৰ। এইটো আপোনাৰ মেডিটেটিভ ষ্ট'ন হয়। এনভাইৰনমেণ্টটো একদম পিচফুল ৰাখে, ষ্ট্ৰেছ দূৰ কৰে। অ'কে। বহুত ডক্টৰছে মোৰ পৰা এমেথিষ্ট লয়। হয় নেকি? ডাঙৰ মানুহ, যিমান ডাঙৰ মানুহ আপুনি এমেথিষ্ট দেখিব। মোৰ অফিচত ইয়াৰ 50 কিলোজ মই নিজে থৈছোঁ, য'ত মই ৰিডিং কৰোঁ। কিমান দাম হয় 50 কিলো? সেইটো মোৰ 1.5 মান পৰিছে। চাওক, আৰু আমি 600-700 টকাতে জিলিকাই আছোঁ। এতিয়া বহুতে কয় ন আম্বানীয়ে পিন্ধে নেকি, আম্বানীহঁতে এয়া ৰাখে, এইবোৰ ৰাখে বাথটাবত গা ধুৱে। আজিকালি আমি ডাইনিং টেবুলত আজিকালি মাৰ্বল লগাওঁ, সিহঁতে সেই আগৰ পৰা ক্ৰিষ্টেলৰ ডাইনিং টেবুল দিয়ে ন, তাত খায়। স্লেবটো যে ক্ৰিষ্টেলৰ হয়। যিমান ডেক'ৰেটিভ আইটেমছবোৰ ক্ৰিষ্টেলছত কাৰ্ভ থাকে। আমি যেতিয়া ক্ৰিষ্টেলৰ কথা ক'বলৈ গ'লে ক্ৰিষ্টেলৰ কথা আমি শুনাই নাছিলোঁ, তেওঁলোকে সেইবিলাক কাম তেনেকৈ ব্যৱহাৰ কৰে। যিমান ঘৰৰ মূৰ্তি ক্ৰিষ্টেলছত কাৰ্ভড। ৱাও। আমাৰে মূৰ্তি যায়, গণেশ পূজা যেতিয়া হয় মুম্বাইত বহুত আমাৰ কাৰ্ভড ক্ৰিষ্টেল মূৰ্তি যায়। বাহ, এতিয়া মোৰ বহুত প্ৰশ্ন আচলতে আছে, কিন্তু সেইখিনি ক'বলৈ হ'লে আৰু এঘণ্টা এপিছ'ড হ'ব লাগিব। কিন্তু আপোনাৰ পৰা কিবা আমাৰ দৰ্শকসকলে কিবা ক'ব নেকি? দৰ্শকসকলে মই এটা কথা ক'ব বিচাৰোঁ, যেতিয়াই আপুনি ক্ৰিষ্টেলছ লয় সদায় ভাল জেগাৰ পৰা ল'ব, দেখুৱাই পেলাইহে ক্ৰিষ্টেল ল'ব। শ্বৰ্টকাট কেতিয়াও কৰিব নালাগে, একো বস্তু শ্বৰ্টকাট নাই। যি বস্তু শ্বৰ্টকাট ল'ব তাৰ কিবা নহয় কিবা হেৰি হ'বই আপোনাৰ লগত। চ' সেইকাৰণে ভাল হিলাৰৰ পৰা দেখুৱাই, ৰেকি হিলাৰৰ পৰা ক্ৰিষ্টেল নল'ব, ৰেকি হিলাৰৰ পৰা ৰেকি হিলিং ল'ব। ক্ৰিষ্টেল দেখুৱাই এনাৰ্জি ৰিড কৰি এটা ভাল ক্ৰিষ্টেল কম্বিনেশ্যন বনাই পেলাই পিন্ধিব। এগাল ক্ৰিষ্টেল কেতিয়াও নিপিন্ধিব, এনাৰ্জি ডিষ্টাৰ্ব হয় বডিৰ আৰু দেখাটো বেয়া লাগে। একচুৱেলি হয়, কিছুমানে যায় কেতিয়াবা কাউণ্টাৰ হাতখন উলিয়াই দিয়ে, মই চাওঁ। আৰু বহুতে মানে এবাৰ মই নিজেই পিন্ধোতে তুমি ৰেকি কৰিলা ন, ৱাহ। মই নিজে ৰেকি শিকা 2nd ডিগ্ৰী, কিন্তু মই মানে ইয়াত বিশেষকৈ মই অসমত দেখিছোঁ দেই, ৰেকি কৰাসকলৰ মাজত এইটো খুব পপুলাৰ বুলিয়ে মই কৈছোঁ। কিন্তু যিহেতু মই ৰেকি শিকিছোঁ অসমৰ বাহিৰৰ পৰা, তাত কিন্তু এই বস্তু তেনেকৈ ব্যৱহাৰ নকৰে। তাত মানুহে জানে আৰু মানুহ ৰেচপনচিবল হয়। আমাৰ ইয়াত বহুত ভুল ধাৰণা হেৰি কৰি আছে। মই মাজতে দেখিছোঁ সৰু বাচ্চা 4 বছৰৰ ক্লিয়াৰ কোৱাৰ্টছ ক্ৰিষ্টেল পিন্ধাই দিছে। বেমাৰ হৈছে কেন ক্লিয়াৰ কোৱাৰ্টছ। মই এইটো লজিকটো ক'ম। ক্লিয়াৰ কোৱাৰ্টছ যদি আপুনি গুগল কৰে, ক্লিয়াৰ কোৱাৰ্টছক মাষ্টাৰ হিলাৰ বুলি কয়। গুগল ইনফৰমেশ্যন। কিন্তু ক্লিয়াৰ কোৱাৰ্টছ চবতকৈ ষ্ট্ৰংগেষ্ট ষ্ট'ন হা, আমাৰ ক্ৰাউন চাক্ৰা এক্টিভেট কৰে হা, ভগৱানৰ যোনটো কানেকশ্যন। আপুনি সৰু 4 বছৰৰ বাচ্চাক ক্লিয়াৰ কোৱাৰ্টছ পিন্ধাই দিছে মাষ্টাৰ হিলাৰ বুলি। অলৰেডি সেইটো সময়ত ভগৱান লাগিয়ে আছে তাত। কি হ'ব বাচ্চাটোৰ এনাৰ্জি কিমান ডিষ্টাৰ্ব হ'ব আপুনি কওকচোন। খেলিমেলি হৈ যাব তাই। তে সেইটোৱে গম পায় ন, গুগল কৰি পিন্ধাইছে বুলি পেলাই। জানিব লাগিব আপোনাৰ এট্ৰিবিউটছবিলাক। আৰু এটা দেখিছোঁ আমি মানে নাজাৰিয়াৰ ব্ৰেচলেটছ দিওঁ সৰু বাচ্চাক যে, মানুহে মই আচৰিত পাওঁ 3-4 বছৰীয়া বাচ্চাৰ কাৰণে পঢ়াৰ কাৰণে ক্ৰিষ্টেলছ বিচাৰি আহে। মই নিদিওঁ। 3-4 বছৰ পঢ়াৰ কাৰণে কিয় ক্ৰিষ্টেল লাগে? এনে ক্ৰিষ্টেল পিন্ধাৰ বয়স কিমানৰ পৰা? 8 বছৰ ওপৰৰ পৰা দিওঁ মই। 8 years ন? আৰু বেমাৰ আজাৰ হ'লে মই গাৰুৰ তলত থ'বলৈ দিওঁ, গা ধুবলৈ ক্ৰিষ্টেল দিওঁ, পিন্ধিব নিদিওঁ। পিন্ধিবলৈ মই অকল অৰা প্ৰটেকশ্যন, নজৰ সেইবোৰৰ কাৰণে ক্ৰিষ্টেলছ দিওঁ। সৰু বাচ্চাক সেয়া পিন্ধাব লাগে। কোনোবা ক্ৰিষ্টেল কিছুমানে পানীত থৈ দিয়ে ৰাতি, আগদিনাখন পিছদিনাখন খায়, সেইটো প্ৰব্লেম। চব ক্ৰিষ্টেল নোৱাৰি। আপুনি যদি পাইৰাইট থৈ পেলাই খায় সেইটো টক্সিক হৈ যাব, হেমেটাইট থৈ পেলাই খাই টক্সিক হৈ যাব। এনেই কাম কৰে ন তেনেকৈ তিয়াই যিকেইটা খাব পাৰে? এমেথিষ্ট আপুনি পানীত দি পেলাই খাই চাওক, কেনেকুৱা আপোনাক হিল কৰিব বেমাৰ আজাৰ। পানীত দি পেলাই অলপ দেৰি ৰ'দত থৈ পেলাই সেই পানীটো খাওক।
বাহ, প্ৰশ্ন লাহে লাহে ওলাই গৈ আছে। কিছুমান মানুহে আমাক দেখি পেলাই কপিও কৰে দেই বহুত বস্তু। এটা ক্ৰিষ্টেল নাজাৰিয়া মই দিওঁ আৰু খুব ভাল চলে, সেইটো খুব ভাল ৰিজাল্ট। মাজতে মই কাৰোবাক দেখিছোঁ কি কৰিছে, সেইটো কপি কৰোঁতে ক্ৰিষ্টেল যোনটো নাজাৰিয়া তাত হেৰি কৰিছে, লাভা ষ্ট'ন দি দিছে। এতিয়া সৰু বাচ্ছাই ষ্ট'নটোতো এনেকৈ খাই থাকে ন, চ' লাভাই কি হয়, ৱাটাৰ এবজৰ্ব কৰা ষ্ট'ন হয়। লাভাত নহয়, আমি হেৰি অইলছ দি পেলাই পিন্ধো সদায়, লাভা ষ্ট'নটোত এবজৰ্ব কৰে। চ' বাচ্ছাৰ সেই হেৰিখিনিতো যাত যাব, লাহে লাহে কি হ'ব, ষ্ট'নটো ক্ৰেক হ'ব, বাচ্ছাৰ পেটত যাব, এই হেম্পাৰ কৰি দিব, লাভা গৈছে চাওকচোন। চ' এই ষ্ট'নৰ পিচ এটা গৈছে। চ' সেইকাৰণে বহুত ভাবি চিন্তি ক'ৰ পৰা ক্ৰিষ্টেল লৈ আছে, কাৰ কোনটো মানুহৰ পৰা লৈ আছে জানাটো বহুত দৰকাৰ। হেজাৰ্ডেছ হ'ব এইবিলাক মানে। আৰু ক্ৰিষ্টেল বেচা নামত মানুহে এইবিলাক কৰি আছে। হাফ জ্ঞান ন, হাফ জ্ঞান, ফুল জ্ঞানটো থকাটো খুবেই দৰকাৰ। আপুনি যদি লাভাৰ ফিজিকেল প্ৰপাৰ্টিখিনি জানিলেহেঁতেন, আপুনিতো কেতিয়াও নিদিয়ে সেইটো বাচ্ছা এটাক। নাজানি কাৰণে দিলে, খালি জানে অঁ লাভা প্ৰটেকশ্যনৰ কাৰণে পিন্ধে, বাছ বনাই পেলাই দি দিয়া বাচ্ছাক। ইন ক্ৰিষ্টেল ৰিয়েলি লাভাই প্ৰটেকশ্যনৰ কাৰণে পিন্ধে ন? প্ৰটেকশ্যন, নিগেটিভ এনাৰ্জিৰ কাৰণে পিন্ধে, কিন্তু বাচ্ছাক দিয়া ষ্ট'ন নহয়। য়েছ। চ' ক্ৰিষ্টেল সদায় ভাল জেগাৰ পৰা কিনিব লাগে। এতিয়া আমি জোতা কাপোৰ সদায় ব্ৰেণ্ডেড পিন্ধোঁ, যেতিয়া ক্ৰিষ্টেল লাগে তেতিয়া সস্তীয়া কিয় বিচাৰোঁ? সেইটো বস্তু ব্ৰেণ্ডেড ভাল জেগাৰ পৰা কিয় নিকিনো? আমাৰ বিমোক্ষা এটা এষ্টাব্লিছ ব্ৰেণ্ড হয়, 5 বছৰৰ পৰা চলি আছে, বহুত ভাল ভাল ৰিভিউজ আছে। যদি আপোনালোকে ক্ৰিষ্টেল ল'ব বিচাৰিছে, বিমোক্ষাৰ পৰা ভাল জেনুইন ইণ্টাৰনেশ্যনেলি ইম্পৰ্ট কৰা ক্ৰিষ্টেলছ পিন্ধক, এবাৰ ট্ৰাই কৰি চাওক। যদি ভাল পায় বাৰে বাৰে ল'বলৈ ডেফিনেটলি মন যাব। আৰু মোৰ ট্ৰাষ্ট মি আৰু ট্ৰাষ্ট বিমোক্ষা। ঠিক আছে, আৰু এইখিনিতে আমি সামৰিব লাগিব আচলতে, যিহেতু এখেতৰ ফ্লাইট আছে। গতিকে বহুত 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 বেছিকৈ ধন্যবাদ, বহু কথা জানিলোঁ। আৰু আকৌ কেতিয়াবা এনেকৈ সময় পালে আপোনাক ইয়ালৈ মাতিম, কাৰণ বাকীখিনি কথা আছে। আৰু বাকী আপোনাৰ যিখিনি এক্সপাৰ্টিজ, সেইখিনিৰ বিষয়ে আৰু জানিবলৈ ইচ্ছা থাকিব ডেফিনেটলি, দৰ্শকো থাকিব। আৰু আজি আপোনালোকৰ হয়তো চাগে বহুত ভেলুৱেবল গোটেই লাগিলে, আপোনাৰ লাইফত অকণমান ভেলু দিলে ইয়াক লৈ পেলাই। আৰু বহুতে হয়তো বিশ্বাস নকৰিব পাৰে, আপুনিও এনেকুৱা চাগে ক্লায়েণ্ট পাইছে, বহুতে বিশ্বাস বহুত পায় ন? গতিকে ভগৱানৰ ফটো দিলেও নিগেটিভ কমেণ্ট অহা মানে আপুনি ভাবক যে ক্ৰিষ্টেলৰ কথা ভাল কথা ক'লেও আপুনি নিগেটিভ কোৱা মানুহ ওলাবই। কিন্তু তেখেতলোকক আমি নকওঁ, কিন্তু যিসকলে প্ৰমাণ পাইছে বা যিসকলে ফিল কৰিছে, তেওঁলোকে ক'ব যে য়েছ, ডেট ইজ দি ক্ৰিষ্টেল, আৰু ডেট ইজ দি ক্ৰিষ্টেল থিয়ৰী। আৰু সেইটো কাৰণে এখেতে মানে ক'লেই যে আম্বানী হওক বা যিখিনি বিজনেছমেন, তেখেতলোকে এইবিলাক বস্তু ব্যৱহাৰ কৰি আছে কাৰণে আজি এনেকুৱা ৰাইজ কৰিছে। ডেফিনেটলি তাৰ আৰু বহু কাৰণ থাকিব পাৰিব, বিজনেছ মাইণ্ড, বিজনেছ টেকটিক্স এইবোৰ থাকিবই, কিন্তু ই এটা এক্সট্ৰা এনাৰ্জি ছাপৰ্ট দিয়ে, ৰাইট? গতিকে বহুত বহুত থেংক ইউ আপোনাক। গতিকে ৰাইজে আপোনালোকে যোগাযোগ কৰিব পাৰে টীম বিমোক্ষা, ডিটেইলছ কণ্টেক্ট এণ্ড ডেছক্ৰিপশ্যনত দিয়া আছে, আৰু কমেণ্ট ছেকশ্যনতো দিয়া আছে, যোগাযোগ কৰিব। আৰু কেনেকৈ পালে মোকো এবাৰ জনাব যদি আপোনালোকে কনচাল্ট কৰে, মই ডেফিনেটলি ক্ৰিষ্টেল পাৰ্চেছ এখেতৰ পৰা কৰিমেই। গতিকে থেংক ইউ ছ' মাছ, বহুত বহুত ধন্যবাদ আপোনালোকক। ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যিমান পাৰে, আৰু যদি ভেলুৱেবল বুলি ভাবে তেতিয়াহ'লে আৰু এনেকুৱা ভিডিঅ' আহি থাকিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ফ'ল' কৰিব। ধন্যবাদ, জয় অসম।